হেল্ল' ষ্টুডেণ্ট, আজি আমাৰ ক্লাছ 10ৰ এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ পাঠ্যভিত্তিক কুৱেশ্যনকেইটা আমি গোটেইকেইটা আমি এটা এটাকৈ আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ লৈছোঁ, যদি কাৰোবাৰ এই চেপ্টাৰটোৰ কোনো পাৰ্টিকুলাৰ কুৱেশ্যনত কিবা যদি ডাউট থাকে তেন্তে তোমালোকে ডাইৰেক্ট এই চেনেলৰ প্লেলিষ্টত গৈ কিনে তাৰ পৰা এটা এটা কুৱেশ্যন তোমালোকে এই চেপ্টাৰটোৰ চাব পাৰিবা। আৰু ইয়াতে আমি আজি গোটেই কমপ্লিট চেপ্টাৰটোৰ কাৰণে পাঠ্যভিত্তিক কুৱেশ্যনৰ কাৰণে আমি এনচাৰ লিখিবলৈ চেষ্টা কৰিম। অ'কে, এতিয়া আমি এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে আমি প্ৰশ্নাৱলী 1টো চাইছোঁ। ইয়াত আমি প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। এতিয়া 1 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰোঁ। কুৱেশ্যনটো এবাৰ পৰিচয়। কুৱেশ্যনটো কি কৈছিল যে তোমাক 3টা পৰীক্ষা নল দিয়া আছে। অ'কে, সিহঁতৰ এটাত কি আছে, পাতিত পানী আছে, আনটোত ক্ৰমে এচিড আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল লিটমাছ কাগজ দিয়া হয়, কি কৈছে, কেৱল লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিম। গতিকে আমাক প্ৰথমে গিভেন কি দি আছে এইটো চাই লওঁ। গিভেন দি আছে আমাক 3টা পাত্ৰ, 3টা পৰীক্ষা নল, য'ত 3টাৰ ভিতৰত এটাত পাতিত পানী আছে আৰু এটাত এচিড আছে আৰু এটাত ক্ষাৰক আছে, কিন্তু কোনটোত কি আছে এইটো আমাক কৈ দিয়া নাই। ইয়াক পৰীক্ষা কৰাৰ কাৰণে আমাক দিছে এটা হিণ্ট দিছে। হিণ্টটো কি, যে আমাক লিটমাছ কাগজ দিছে। এই লিটমাছৰ কাগজৰ দ্বাৰা, আৰু সেই লিটমাছটো কি, ৰঙা লিটমাছ। তো ইয়াৰ দ্বাৰা আমাক পৰীক্ষা কৰিব লাগে কোনটোত কি দ্ৰৱ আছে। এতিয়া চোৱা, আমি এই পৰীক্ষাটো কৰাৰ কাৰণে এটা কথা জানিব লাগিব, এটা কনচেপ্ট জানিব লাগিব। সেইটো হৈছে কি, যে এচিডৰ বা ক্ষাৰকৰ ধৰ্ম। ছাৰ আমি জানো যে ক্ষাৰকৰ ধৰ্ম কি, ক্ষাৰক এটাই কি কৰে, সদায় ৰঙা লিটমাছত নীলালৈ কনভাৰ্ট কৰে। এইটো হৈছে ক্ষাৰকৰ ধৰ্ম। অ'কে, ৰঙা লিটমাছত কি কৰে, নীলালৈ কনভাৰ্ট কৰে। গতিকে এতিয়া এই 3টাৰ ভিতৰত, এই পৰীক্ষা নল 3টাৰ ভিতৰত যিটো এই ৰঙা লিটমাছ ডুবোৱাৰ পিছত কি হয়, ডুবাই দিয়াৰ পিছত যদি ইয়াৰ ৰঙৰ চেঞ্জ হৈ নীলালৈ কনভাৰ্ট হৈ যায়, তেন্তে আমি বুজিম তাত কি আছে, এই ক্ষাৰকটো আছে। গতিকে আমি কি কৰিম, এতিয়া চোৱা, এই ৰঙা লিটমাছক এটা এটা পাত্ৰত আমি কি কৰিছোঁ, ডুবাবলৈ আৰম্ভ কৰিছোঁ। ডুবাই দিয়াৰ পিছত ধৰা হ'ল এই পাত্ৰটোত কি হৈছে, ইয়াৰ ৰঙৰ কালাৰ, ইয়াৰ যিটো কালাৰ সেইটো পৰিৱৰ্তন হৈ নীলালৈ কনভাৰ্ট হৈছে। গতিকে আমি বুজিম কি, ইয়াত আছে এই দ্ৰৱটোত আছে ক্ষাৰক। অ'কে, তাৰপিছত কি কৰিছোঁ, এতিয়া আমাক 2টা পাত্ৰ থাকিল আৰু আমাৰ তাত এতিয়া কি আহি গ'ল, নীলা লিটমাছটো আহি গ'ল, কাৰণ ৰঙাৰ পৰা কিহত কনভাৰ্ট হৈছে, নীলালৈ কনভাৰ্ট হৈছে। গতিকে আমি এই নীলাক আমি কি কৰিবলৈ আৰম্ভ কৰিছোঁ, এইটো পাত্ৰত আৰু এইটো পাত্ৰত ডুবাবলৈ আৰম্ভ কৰিছোঁ। ডুবোৱাৰ পিছত যদি ইয়াৰ ৰঙৰ চেঞ্জ হৈ আকৌ ৰঙালৈ কনভাৰ্ট হৈ যায়, তেন্তে আমি বুজিম তাত কি আছে, এচিড আছে। কাৰণ আমি জানো যে কি কৰে, এচিডে নীলা লিটমাছক ৰঙালৈ কনভাৰ্ট কৰি দিয়ে। আৰু যিটো পাতিত পানী, ইয়াত লিটমাছৰ একো ধৰণৰ ৰঙৰ চেঞ্জ নহয়। গতিকে ধৰা হ'ল এই পাত্ৰটোত কি হৈছে, এই যিটো নীলা লিটমাছ এইটো আকৌ কি কনভাৰ্ট হৈছে, ৰঙালৈ কনভাৰ্ট হৈছে। গতিকে আমি বুজিম কি, ইয়াত কি আছে, এচিডীয় দ্ৰৱ আছে, আৰু এইটো পৰীক্ষা নলত কি আছে, পাতিত পানী আছে। ইয়াক যেতিয়া আমি এক্সামত লিখিম, ইয়াক এক্সামত লিখাৰ কাৰণে আমি চোৱা কেনেকৈ লিখিম এক্সামত যদি আহি যায়। চোৱা যে কি কৰিছোঁ, আমি প্ৰথমে ৰঙা লিটমাছ কাগজখন 3টা পৰীক্ষা নলত ডুবাই পৰীক্ষা কৰা হ'ব। প্ৰথম কি, ৰঙা লিটমাছ কাগজখন 3টা পৰীক্ষা নলত ডুবাই পৰীক্ষা কৰা হ'ব। এতিয়া চোৱা, যিটো দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিব, যিটো দ্ৰৱই মানে এই পাত্ৰত যি দ্ৰৱ আছে, যিটোত ৰঙা লিটমাছৰ পৰা নীলা কৰিব, সেইটো হ'ব ক্ষাৰকীয় দ্ৰৱ। এইটো আমি বুজিলোঁ। তাৰপিছত কৈছে, এতিয়া এই যিটো নীলা লিটমাছ আহিল, এতিয়া এই নীলা লিটমাছটো, নীলা হৈ পৰা লিটমাছ কাগজখন বাকী 2টা পৰীক্ষা নলত পৰীক্ষা কৰা হ'ব। যিটো দ্ৰৱই নীলা লিটমাছ পুনৰ ৰঙা কৰিব, সেইটো হ'ব কি, এচিড দ্ৰৱ। আৰু যিটো দ্ৰৱত লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়, সেইটো হ'ব কি, পাতিত পানী। এক্সামত আহিলে আমি এনেদৰে লিখিম। অ'কে, নেক্সট কুৱেশ্যনটো আমি চাওঁ। নেক্সট কুৱেশ্যনটো মানে প্ৰশ্নাৱলী 02। ইয়াত কি কৈছে, কুৱেশ্যন 1 নম্বৰটো কৈছে, দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়। ইয়াত আমি জানিব লাগিব, ইয়াত কি জানো যে দৈত কি থাকে, দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে, দৈত লেক্টিক এচিড থাকে। ইয়াত কি থাকে, এচিড থাকে, আৰু খাদ্যবস্তুত বিভিন্ন ধৰণৰ, টেঙা খাদ্যবস্তুত বিভিন্ন ধৰণৰ এচিড পোৱা যায়। অ'কে, আৰু কি কৈছে, ইয়াত কৈছে পিতল আৰু তাম এই দুটা এটা কি, এইবোৰ এটা ধাতু হয়। গতিকে ইয়াক যদি আমি কি কৰোঁ, এই দৈ আৰু টেঙা খাদ্যবস্তু এই ধাতুৰ পাত্ৰত থৈ দিওঁ, তাত এটা বিক্ৰিয়া সংঘটিত হ'ব। কাৰণ আমি জানো যে কি কৰে, এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰে, একেলগে থৈ দিলে বিক্ৰিয়া কৰে, আৰু যাৰ ফলত কি উৎপন্ন হয়, লৱণ আৰু হাইড্ৰজেন গেছ
উৎপন্ন হয় গতিকে ইয়াতেও যেতিয়া কি হ'ব এই দৈ আৰু টেঙা খাদ্যবস্তু পাত্ৰত বা তামৰ পাত্ৰত পিতলৰ বা তামৰ পাত্ৰত ৰাখি থৈ দিম তেতিয়া বিক্ৰিয়াৰ ফলত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব ইয়াত যি হাইড্ৰজেন গেছ থাকে এইটো কি হ'ব উৰি যাব অবভিয়াছলি গেছ কি হৈ যাব বাহিৰত ওলাই যাব কিন্তু ইয়াত যি লৱণ উৎপন্ন হ'ব এই লৱণটো সেই পৰীক্ষানলত এই পাত্ৰত কি থাকি যাব আৰু এই যে লৱণ ইয়াত যে উৎপন্ন হয় এচিড আৰু ধাতুৰ বিক্ৰিয়াৰ ফলত এই লৱণটো সাধাৰণতে কি হয় বিষাক্ত হয় যিটো মানৱ শৰীৰৰ কাৰণে বেয়া প্ৰভাৱ পেলাব পাৰে ঠিক আছে চ' এনচাৰটো আমি কেনেদৰে লিখিম এনচাৰটো হ'ব যে দৈ আৰু টেঙা খাদ্যবস্তুত লেক্টিক এচিড বা অন্য এচিড থাকে এই এচিডে পিতল আৰু তামৰ পাত্ৰৰ লগত বিক্ৰিয়া কৰি বিষাক্ত লৱণ বনায় যিবোৰ মানৱ দেহৰ বাবে ক্ষতিকাৰক হয় সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু কি নকৰা হয় পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় বা ৰখা নহয় ঠিক আছে এইটো এনচাৰ তাৰপিছত আমি এতিয়া কুৱেশ্যন নম্বৰ 2 পঢ়ি চাম কুৱেশ্যন নম্বৰ 2 কি কৈছে কুৱেশ্যনত কৈছে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা চ' আগৰ কুৱেশ্যনত আমি এই বিক্ৰিয়াটো চাইছিলোঁ যে এচিডে আৰু ধাতুৱে যেতিয়া বিক্ৰিয়া কৰে তাত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় গতিকে আমি ইয়াত এনচাৰটো ইয়াত দেখি আছোঁ কি আছে যে এচিড আৰু এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয় যিটো আমি ইয়াৰ পৰা দেখিলোঁ আৰু কি হৈছে এনেকৈ ৰিয়েকশ্যনটো ইয়াত দেখাই দিছে তাৰপিছত চ' ইয়াক কি কৰিব দিছে উদাহৰণ দিব দিছে এটা উদাহৰণ সৈতে বুজাই লিখা চ' ধৰা হ'ল যে আমি উদাহৰণত কি লৈছোঁ এটা মেগনেছিয়াম লৈছোঁ যদি মেগনেছিয়াম ধাতু লৈছোঁ হয়নে আৰু কি কৰিছোঁ হাইড্ৰক্লৰিক এচিড লৈছোঁ যিটো এটা এচিড মেগনেছিয়াম এটা ধাতু লৈছোঁ আৰু ইয়াৰ লগত বিক্ৰিয়া কৰিছোঁ যাৰ ফলত কি উৎপন্ন হৈছে মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে মেগনেছিয়াম ক্লৰাইড এটা কি হয় এটা লৱণ হয় আৰু হাইড্ৰজেন এটা গেছ হয় গতিকে এইটো এক্সাম্পলৰ পৰা আমি দেখিলোঁ এতিয়া আকৌ কৈছে আমাক ইয়াক পৰীক্ষা কৰিব লাগে যে এই গেছটো যে ওলায় এইটো কেনেদৰে পৰীক্ষা কৰিবা চোৱা আমি পৰীক্ষাটো কৰোঁ পৰীক্ষাটো কেনেদৰে কৰিম চোৱা কি কৰা হৈছে ধৰক এইটো বিক্ৰিয়াত কি কৰি আছে এই পৰীক্ষানলত বিক্ৰিয়াটো হৈ আছে এচিড আৰু ধাতুৱে কি কৰিছে বিক্ৰিয়া কৰি আছে চ' ইয়াত এটা গেছ উৎপন্ন হ'ব অবভিয়াছলি ধৰা হ'ল যে আমি গেছটো নাজানো ইয়াৰ কাৰণে কি কৰিছোঁ মই নাজানো গেছটো কি হ'ব তো তাৰপিছত আমি ইয়াক পৰীক্ষা কৰাৰ কাৰণে এটা কি কৰিছোঁ ইয়াত এটা জ্বলন্ত দিয়া হলাই ইয়াৰ ওচৰত আনিছোঁ এই গেছটোৰ ওচৰত আনিছোঁ অবভিয়াছলি ইয়াত গেছ এটা উৎপন্ন হ'ব গেছটো বাহিৰৰ ফালে যাবলৈ আৰম্ভ কৰিব আৰু ইয়াৰ ওচৰত আমি কি কৰিছোঁ এটা জ্বলন্ত দিয়া হলাই আনিছোঁ এতিয়া এই যে গেছটো ওলাই আছে এই গেছটোৱে কি কৰিব এই দিয়া হলাই লগত খুন্দা খাই মানে জুই পালে কি কৰে এটা পপ এটা শব্দ উৎপন্ন কৰে আৰু এই যে পপ শব্দটো জুইৰ ওচৰত আহিলে যিটো গেছে পপ শব্দ দিয়ে সেইটো হৈছে হাইড্ৰজেন গেছ এইটো হৈছে হাইড্ৰজেন গেছৰ বৈশিষ্ট্য যে কি কৰিব জুইৰ ওচৰত আহিলে এটা পপ শব্দৰ সৃষ্টি কৰিব চ' সেইকাৰণে আমি বুজিলোঁ এইটো এটা কি গেছ উৎপন্ন হয় ইয়াতে হাইড্ৰজেন গেছ উৎপন্ন হয় অ'কে এতিয়া চাওঁ নেক্সট কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো আমি চাওঁ 3 নম্বৰ কুৱেশ্যনত কি কৈছে যে এটা ধাতৱ যৌগ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নমুৱাই বিক্ৰিয়াটোত উৎপন্ন হোৱা যৌগ কেলছিয়াম ক্লৰাইড হ'লে এটা যৌগ যদি কেলছিয়াম ক্লৰাইড হয় বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো আমাক লিখিব লাগে ঠিক আছে কুৱেশ্যনত কি কৈছে যে এটা ধাতৱ যৌগ অ'কে ইয়ে কি কৰিছে এইটোৱে কি কৰিছে হাইড্ৰক্লৰিক এচিড কি HCl লগত বিক্ৰিয়া কৰি ইয়াৰ ফলত এটা যৌগ উৎপন্ন হৈছে যেটো হৈছে কি কেলছিয়াম ক্লৰাইড আৰু কেলছিয়াম ক্লৰাইডৰ সংকেতটো কেনেধৰণৰ এনেদৰে ওকে ইয়াত এটা হিন্ট দিছে আমাক কি যে এই যে ইয়াত এটা গেছ উৎপন্ন হ'ব যাৰ ফলত কি উৎপন্ন হৈছে যেটো গেছে কি কৰিব এটা জ্বলি থকা মমবাতি নোমুৱায় মনত ৰাখিবা জ্বলি থকা মমবাতি নোমুৱা গেছটো হৈছে CO2 কি কাৰ্বন ডাই অক্সাইড ওকে আৰু এটা কনসেপ্ট তোমালোকে মনত ৰাখিবা যে যেতিয়া কি কৰে কোনো ধাতৱ কাৰ্বনে এচিডৰ সৈতে বিক্ৰিয়া কৰে তেন্তে তিনিটা বস্তু ওলায় এটা হৈছে লৱণ এটা হৈছে কাৰ্বন ডাই অক্সাইড আৰু কি পানী H2O ইয়াৰ ভিতৰত লৱণটো আমি চালোঁ লৱণটো কেলছিয়াম ক্লৰাইড ওলাইছে কাৰ্বন ডাই অক্সাইড গেছটো চালোঁ লগতে কি পানী ইয়াত আমি কি লিখিছোঁ এটা পানী উৎপন্ন হ'ব এইটো হৈছে কি এই কোনটো কনসেপ্টৰ পৰা কৈছোঁ যেটো হৈছে ধাতৱ কাৰ্বনে যেতিয়া কোনো এচিডৰ সৈতে বিক্ৰিয়া কৰে তেন্তে এই তিনিটা প্ৰডাক্ট ওলায় এতিয়া
যিহেতু আমাক এটো সুধিছে মানে ধাতৱ যৌগটো কি হ'ব এইটোৰ কাৰণে মনত ৰাখিব পৰা ইয়াৰ পৰা আমি বুজি পাওঁ যে ইয়াত যিহেতু কি হৈছে এটা কেলছিয়াম এটা ইয়াত আমি দেখা পাইছোঁ লৱণত কেলছিয়াম আহি আছে তাৰ মানে অবভিয়াছলি আমি ইয়াত কি পাইছোঁ ইয়াৰ HClতো কাৰ্বন কেলছিয়াম নাই গতিকে এত কৰবাত নহয় কৰবাত কি আছে কেলছিয়াম আছে আৰু যেহেতু আমাক ধাতৱ যৌগটো সুধিছে তেন্তে আমি ইয়াৰ পৰা বুজি পাওঁ যে ইয়াত কি হ'ব যি এৰ কথা কৈছে এইটো হ'ব কেলছিয়াম কাৰ্বনেট কাৰণ ইয়াৰ পৰা আমি এইটোৰ যৌগৰ পৰা যেহেতু আমি গম পাইছোঁ কি ইয়াত এটা কেলছিয়াম আছে গতিকে ধাতৱ কাৰ্বনেটত কি থাকিব লাগিব কেলছিয়াম আইনটো থাকিব লাগিব আৰু কেলছিয়ামৰ যি কাৰ্বনেট হয় এইটো কি হৈছে এইটো হৈছে কেলছিয়ামৰ কাৰ্বনেট কেলছিয়াম কাৰ্বন বুলি কোৱা হয় সো এনসাৰটো আমি কেনেকৈ লিখিম চোৱা এনসাৰটো হ'ব এনেধৰণৰ যে ধাতৱ যৌগ এইটো হৈছে কেলছিয়াম কাৰ্বনেট যেটো আমি গম পালোঁ এতিয়া ই লঘু হাইড্ৰক্লৰিক এচিড মানে ইয়াত চোৱা ইয়াতে ই লিখিবা ই লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে বুৰবুৰণি উৎপন্ন হয় মানে কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ ফলত বুৰবুৰণি উৎপন্ন হয় যিটো জ্বলন্ত মোমবাতি নুমুৱায় কাৰ্বন ডাই অক্সাইডে কি কৰে এই জ্বলন্ত মোমবাতি নুমুৱাই দিয়ে ওকে সো লাষ্টত কি সুধিছিল লাষ্টত সুধিছিল যে বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো লিখা সো আমি সন্তুলিত সমীকৰণটো লিখিবলৈ চেষ্টা কৰিম সো আমি চাইছোঁ যে ইয়াত কি আছে যি ধাতৱ যৌগ সেইটো কি কেলছিয়াম কাৰ্বনেট তাৰপিছত চাইছোঁ ইয়াত দিয়া আছিল HCl লগত বিক্ৰিয়া কৰিছে যাৰ ফলত আমি জানো কি উৎপন্ন হৈছিল এটা লৱণ কেলছিয়াম ক্লৰাইড উৎপন্ন হৈছিল তাৰপিছত CO2 গেছ উৎপন্ন হৈছিল আৰু এটা পানী উৎপন্ন হৈছিল এতিয়া আমাক ইয়াক সন্তুলিত কৰিব লাগে সো সন্তুলিত কৰাৰ কাৰণে আমি নিয়মটো কি জানো যে প্ৰথমে আমি কি কৰিব লাগিব যি ধাতু আছে তাক আমি সন্তুলিত কৰিব লাগিব নে ইকুৱেল কৰিব লাগিব সো ইয়াত কেইটা ধাতুটো কি কেলছিয়াম সো ইয়াত কেলছিয়াম কেইটা আছে এটা আছে মনত ৰাখিবা প্ৰথমে আমি কি কৰিব লাগে ধাতুটো সমীকৰণ সন্তুলিত কৰিব লাগে সো ইয়াত কেলছিয়াম কেইটা আছে এটা আছে ইয়াতে চোৱা কেলছিয়াম কেইটা আছে এটা আছে ইয়াৰ তাৰ মানে ব্যালেন্স আছে ইকুৱেল আছে সন্তুলিত আছে তাৰপিছত আমাক অধাতুটো ইয়াত কি আছে বাকি কেইটা অধাতু আছে কিন্তু মনত ৰাখিবা হাইড্ৰোজেন আৰু অক্সিজেনক আমি লাষ্টত ইকুৱেল কৰিম মানে ব্যালেন্স কৰিম এতিয়া চোৱা সো ইয়াত আমি এতিয়া কাৰ্বন ডাই অক্সাইডটো কৰি লওঁ ইয়াত কাৰ্বন ডাই অক্সাইড কেইটা আছে ইয়াত কাৰ্বন ডাই অক্সাইড এটা আছে আৰু ইফালে চোৱা এটা কাৰ্বন ডাই অক্সাইড আছে তাৰ মানে কাৰ্বন ডাই অক্সাইড কি আছে সন্তুলিত হৈ আছে এতিয়া চাম আমি হাইড্ৰোজেন কেইটা আছে ইয়াত কেইটা আছে হাইড্ৰোজেন আছে এটা আৰু ইয়াত চোৱা ইয়াত আছে হাইড্ৰোজেন দুটা গতিকে আমাক এই হাইড্ৰোজেনটো ব্যালেন্স কৰিবৰ কাৰণে আমি যদি ইয়াত এটা টু এটা বহাই দিওঁ তেন্তে চোৱা ইয়াতে হাইড্ৰোজেন দুটা হ'ব ইয়াতে হাইড্ৰোজেন দুটা হ'ব তাৰমানে হাইড্ৰোজেন ব্যালেন্স হৈ গ'ল আমি শেষত কি কৰিম অক্সিজেনটো ব্যালেন্স কৰিম চোৱা ইয়াত অক্সিজেন কেইটা আছে তিনিটা ইফালে চাবা ইয়াত আছে দুটা ইয়াত আছে এটা তাৰমানে ইয়াতেও অক্সিজেন কি আছে ব্যালেন্স আছে গতিকে এইটো হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ সো ওভাৰঅল যিটো এনসাৰ হ'ব এইটো হ'ব এইখিনি সো ইয়াত এইখিনি লিখি দিবা তাৰপিছত এইখিনি লিখিবা যে এটা সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ল লিখি কিনে এইখিনি তোমালোকে লিখি দিবা ওকে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি কৈছে নেক্সট কুৱেশ্যন এনেকৈ প্ৰশ্নাৱলী 03 কথা কৈছে 03 প্ৰথমটো কুৱেশ্যন আমি আলোচনা কৰোঁ কুৱেশ্যনটো কৈছে জলীয় দ্ৰৱত HCl HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায় কাৰণ ইয়াত কৈছে HCl যেনেকৈ HCl আৰু HNO3 যদি কি কৰা হয় জলীয় দ্ৰৱত দিয়া হয় ইয়াৰ ফলত কি কৰে আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল যেনেকৈ এলকহল মানে এলকহলৰ সংকেতটো কি OH ওকে আৰু গ্লুকোজৰ সংকেতটো কি C6H12O6 গতিকে ইয়াতো হাইড্ৰোজেন আছে কিন্তু এইবোৰক যেতিয়া জলীয় দ্ৰৱত দিয়া যায় ইহঁতে কিয় আম্লিক ধৰ্মটো নেদেখুৱায় এইটো আমাক ক'ব লাগে এতিয়া চোৱা এনসাৰটো আমি কেনেদৰে লিখিম এনসাৰটো এনেদৰে হ'ব যে HCl আৰু HNO2 জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন দিয়ে এই যে HCl আৰু HNO3 আছে এইবোৰ কি কৰে জলীয় দ্ৰৱত যোৱাৰ পিছত কি কৰে হাইড্ৰোজেন আয়ন দিয়ে যেনেকৈ HClৰ কথা আমি কৈছোঁ HCl ইয়াক জলীয় দ্ৰৱত দিয়াৰ পিছত H পজিটিভ এণ্ড ক্লোৰিন নেগেটিভ আয়ন উৎপন্ন হয় তাৰমানে ইয়াত হাইড্ৰোজেন আয়ন দিছে আৰু আমি জানো যে কোনো এটা এচিডিক ধৰ্ম কেতিয়া দেখুৱায় যেতিয়া কি কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে তেতিয়াহে তাক কি বুলি এইটো এচিডিক ধৰ্ম দেখুৱাব অবভিয়াছলি ইয়াত যে
HCl কি কৰিব আৰু HNO3 কি কৰিব জলীয় দ্ৰব্যত যোৱাৰ পিছত ইহঁতে হাইড্ৰজেন গেছ উৎপন্ন কৰিব যাৰ কাৰণে ইহঁতে কি কৰিব আম্লিক ধৰ্ম দেখুৱাব যেনেকৈ HClৰ এক্সাম্পলটো আমি দেখিলোঁ কিন্তু ইয়াত কৈছে কিন্তু এলকহল আৰু গ্লুকোজ পানীত হাইড্ৰজেন আয়ন নিদিয়ে যদি হাইড্ৰজেন আয়ন নিদিয়ে তেন্তে কেনেকৈ আম্লিক ধৰ্ম দেখুৱাব নেদেখুৱায় সেই কাৰণ তাত কি হৈছে আৰু এই হাইড্ৰজেন আয়ন উৎপন্ন কিয় নহয় ইয়াত যিহেতু আমি দেখিছোঁ হাইড্ৰজেন আছে ইয়াত দেখিছোঁ OH আৰু ইয়াতে দুটাতে হাইড্ৰজেন আছে কিন্তু হাইড্ৰজেন আয়ন নিদিয়ে কিয় ইয়াৰ কাৰণটো হৈছে যে ইয়াত যি বন্ধন থাকে OH বন্ধন যি থাকে তাৰমানে O আৰু Hৰ মাজত যি বন্ধন থাকে এইটো অতিকৈ শক্তিশালী হয় যাৰ কাৰণে পানীত যোৱাৰ পিছত ইহঁতে ভাঙি নাযায় আৰু সেইকাৰণে কি নকৰে সেয়েহে HCl HNO2 আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজ আম্লিক ধৰ্ম নেদেখুৱায় ঠিক আছে এইটো হ'ব এনচাৰ অ'কে এতিয়া চোৱা নেক্সট কুৱেশ্যনটোত কি কৈছে যে এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে তাৰ মানে ইয়াত কৈছে ধৰা হ'ল ইয়াত এটা এচিডৰ জলীয় দ্ৰৱ আছে পানীত কি আছে এচিড মিলোৱা আছে তাৰ মাজেৰে কিয় এটা বিদ্যুৎ চালিত হৈ আছে পৰিবাহিত হৈছে সেইটো আমাক ক'ব লাগে এতিয়া চোৱা বিদ্যুৎ কেতিয়া পৰিবহণ হ'ব যেতিয়া কি হ'ব ইয়াত আয়ন থাকিব লাগিব মুক্ত আয়ন থাকিব লাগিব তেতিয়াহে কি হ'ব বিদ্যুৎ ইয়াৰ মাজেৰে চালিত হ'ব কাৰণ আমি জানো যে বিদ্যুৎ চালিত হোৱাৰ কাৰণে কি লাগে আয়ন লাগে অ'কে গতিকে এই যে এচিডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ যে চালিত হৈ আছে ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে এনেধৰণৰ চোৱা যে এচিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ বিদ্যুৎ পৰিবহণৰ বাবে কি লাগে মুক্ত আয়নৰ প্ৰয়োজন হয় আমি জানো মুক্ত আয়নৰ প্ৰয়োজন হয় এচিডে পানীত দ্ৰৱিত হ'লে হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন দিয়ে কি হৈছে যেতিয়া এচিড এটা আমি কি কৰোঁ পানীত দ্ৰৱিত কৰোঁ তেন্তে হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন দিয়ে যেনেকৈ আমি HClৰ এক্সাম্পলটো চালোঁ আগতে চ' ই কি হয় হাইড্ৰজেন পজিটিভ আয়নলৈ ত্বৰিত হৈ যায় তাৰমানে ইয়াত কি আহি যায় এটা আয়ন আহি যায় আৰু বা ইয়াক হাইড্ৰনিয়াম আয়ন বুলিও কোৱা হয় অ'কে চ' এই আয়নবোৰ কি কৰে মুক্তভাৱে চলাচল কৰিব পাৰে সেয়েহে বিদ্যুৎ পৰিবহণ কৰে এই যে পানীত যি হাইড্ৰজেন আয়ন এচিড ভাঙাৰ ফলত আহিল এইটো কি হয় মুক্তভাৱে ইয়াত কি কৰিব পাৰে চলাচল কৰিব পাৰে সেয়েহে যদি ইয়াৰ মাজেৰে বিদ্যুৎ চালিত কৰা হয় তেন্তে এই আয়নবোৰ চলাচলৰ ফলত কি হয় ইয়াত বিদ্যুৎ পৰিবহণ হয় অ'কে এইটো চোৱা নেক্সট কুৱেশ্যন কি কৈছে বাৰু চোৱা যে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় অ'কে ইয়াৰ কাৰণটো এইটোৱেই যে যেনেকৈ আমি আগতে এটা কুৱেশ্যনত চাইছিলোঁ নহয় যে কি কৰিছিলোঁ তিনিটা পৰীক্ষা নল দি আছিল তাত এচিড ক্ষাৰক চিনাক্ত কৰিব লাগিছিল পানীত পানী কোনটো চ' আমি কি কৰিছিলোঁ তেতিয়া এই জলীয় দ্ৰৱত মানে লিটমাছ কি কৰিছিলোঁ ডুবাই আমি চেক কৰিছিলোঁ কোনটোত কি আছে অ'কে তো এতিয়া কথাটো হ'ল যে যিহেতু আমাক কি কৈছে শুকান HCl মানে এটা শুকান এচিড দিয়া আছে গতিকে ইয়াত যদি আমি কি কৰোঁ এই শুকান লিটমাছ আমি ইয়াত ডুবাই দিওঁ মানে ডুবাই কেনেকৈ দিম পানীয়ে নাই গতিকে ইয়াত আমি ডুবাব নোৱাৰি আৰু লিটমাছৰ ৰং এচিডে তেতিয়াহে চেঞ্জ কৰিব পাৰে যেতিয়া তাত কি থাকিব পাৰে হাইড্ৰজেন আয়ন থাকিব পাৰে তাৰপিছতে কি কৰিব পাৰে ই চেঞ্জ কৰি বেলেগ কালাৰ দিব পাৰে অ'কে গতিকে ইয়াত চোৱা এনচাৰটো আমি এনেদৰে লিখিব পাৰোঁ যে শুকান HCl গেছ শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় কাৰণ অম্ল গুণ দেখুৱাবলৈ HClক কি কৰিব লাগিব HClক হাইড্ৰজেন আয়নলৈ বিভাজিত হ'ব লাগিব আৰু এই হাইড্ৰজেন আয়ন বিভাজিত কেতিয়া হয় HClৰ পৰা হাইড্ৰজেন আয়ন কেতিয়া আহে যেতিয়া ইয়াক কি কৰা হয় পানীত দিয়া হয় চ' ইয়াত কৈছে যে এই বিভাজন কেৱল পানীৰ উপস্থিতিতহে ঘটে অ'কে চ' পানীৰ উপস্থিতিতহে কি হ'ব এই হাইড্ৰজেন আয়নলৈ বিভাজিত হ'ব কিন্তু ইয়াত কি কৈছে কিন্তু শুকান HCl গেছ আৰু শুকান লিটমাছ কাগজত পানী নাথাকে চালোঁ যিহেতু ইয়াত শুকান বুলি কৈ দিছে সেয়েহে HCl কি নকৰে HCl হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে চ' ফলত লিটমাছ কাগজৰ ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নঘটে অ'কে চ' হাইড্ৰজেন আয়নৰ উপস্থিতিহে কি হয় এই লিটমাছৰ ৰঙৰ কালাৰ চেঞ্জ হৈ থাকে গতিকে ইয়াত পানী নাই হাইড্ৰজেন উৎপন্ন নহয় আৰু কি নহ'ব ইয়াৰ ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব এতিয়া চোৱা 4th নম্বৰ কুৱেশ্যন কৈছে এচিড লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় চ' ইয়াত যে কৈছে এচিড লঘুকৰণ মানে কি বুজি পোৱা না এচিডৰ লঘুকৰণ মানে যে তাত যদি কি কৰা হয় গাঢ় এচিড আৰু পানী যেতিয়া এড কৰা হয় এচিড আৰু পানী যেতিয়া এড কৰা হয় তেতিয়া সেই যিটো প্ৰক্ৰিয়া সেইটো কোৱা হয় এচিড লঘুকৰণ অ'কে চ' এতিয়া চোৱা আমি কি কৰিছোঁ ইয়াক আমি দুটা পদ্ধতিৰে কৰিব পাৰোঁ কেনেকৈ চোৱা এটাত আমি কি কৰিছোঁ ইয়াত ধৰা হ'ল গাঢ় এচিড লৈছোঁ
আৰু ইয়াত কি কৰিছোঁ পানী ঢালি দিছোঁ ইয়াত কি কৰিছোঁ আমি পানী ঢালি দিছোঁ এইদৰে আমি লঘুকৰণ কৰিব পাৰি পানী আৰু এচিড যোগ কৰাকে লঘুকৰণ কোৱা হয় গতিকে এইধৰণে কৰিব পাৰোঁ আৰু এটা পদ্ধতি কি আছে যে আমি কি কৰিছোঁ ইয়াতে পানী লৈ লৈছোঁ আৰু কি কৰিছোঁ এচিড ঢালি দিছোঁ আৰু এচিড ইয়াত ঢালি দিছোঁ চ' এই দুই প্ৰকাৰে আমি কি কৰিব পাৰি এচিড এটা লঘুকৰণ কৰিব পাৰি কিন্তু ইয়াতে চাইণ্টিষ্টসকলে এইটো কয় যে যিটো পৰীক্ষাগাৰত এচিড দি আছে তাত পানী ঢালি এচিডত লঘুকৰণ কৰিব নালাগে এইটো কৰিব নালাগে এইটো কৰিব লাগে মানে যদি পানী থাকে তাত এচিড ঢালি কেনে কি কৰা এচিড এটা লঘু কৰা এইটো কৰিব লাগে চোৱা এতিয়া কিয় এইটো কৰিব নালাগে এইটো কৰিব লাগে বুলি কোৱা হয় এইটো কেনেদৰে লিখিম চোৱা এইটোৰ কাৰণ হৈছে এচিড পানীত যোগ কৰিব লাগে পানী এচিডত যোগ কৰিব নালাগে কাৰণ গাঢ় এচিডত পানী যোগ কৰোঁতে অতি বেছি তাপ উৎপন্ন হয় ইয়াত কৈছে যে যেতিয়া গাঢ় এচিড আছে তাত যদি আমি কি কৰোঁ পানী ঢালি দিওঁ ইয়াত বেছি তাপ উৎপন্ন হয় ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হৈছে যেতিয়া ইয়াত এচিড আছে চ' এচিডে যেতিয়া এই পানী ঢালি দিয়াৰ ফলত যি তাপ উৎপন্ন হ'ব সেই তাপখিনি কি কৰিব এচিডে শোষণ কৰিব নোৱাৰে মানে ই কি কৰি দিয়ে বাহিৰত কি কৰে ওলাই দিয়ে পানী এড কৰাৰ ফলত যিখিনি তাপ উৎপন্ন হ'ল ইয়াৰ কিছুমান এই যি পানী ঢালি দিছা এই ঢালি দিয়াৰ পিছত এই পানীখিনি ভাপ হৈ কি কৰি যাব বাহিৰলৈ ওলাই যাব আৰু বাকীখিনি যিখিনি তাপ আছে সেইখিনি এচিডে শোষণ কৰিব নোৱাৰাৰ কাৰণে বাহিৰত ওলাই দিব আৰু এই পাত্ৰটো কি হ'ব পাৰে এই পৰীক্ষাটো ফাটি বিস্ফোৰণ ঘটি কি হ'ব পাৰে ক্ষতি হ'ব পাৰে জুই লাগিব পাৰে সেইটোৱে কৈছে যে ফলত কি হ'ব পানী হঠাৎ বাষ্পীভূত হৈ যিখিনি পানী ঢালি দিছে সেইখিনি গৰম হৈ বাষ্পীভূত হৈ কি হৈ যাব চিটা ওলাই বিস্ফোৰণ ঘটিব পাৰে কাৰণ হৈছে যেতিয়া বাষ্পীভূত হৈ যাব তাপখিনি কি কৰি যাব বিস্ফোৰণ কৰিব পাৰে এই পাত্ৰটোত চ' কিন্তু পানীত যেতিয়া কি কৰা হ'ব পানীত যেতিয়া এচিড এড কৰা হ'ব লাহে লাহে কি কৰা হ'ব এচিড এড কৰা হ'ব যোগ কৰিলে উৎপন্ন হোৱা তাপ পানীয়ে শোষণ কৰি লয় কাৰণ আমি জানো যে পানীৰ শোষণ কৰিব পৰা কি আছে ক্ষমতা আছে প্ৰথমে যেতিয়া আমি কি কৰিছোঁ পানীত যেতিয়া এচিড ঢালি দিছোঁ তাৰ ফলত কি হ'ব কিছু পানী ভাপ হৈ বাহিৰলৈ ওলাই যাব আৰু যিখিনি তাপ ৰৈ যাব ইয়াত থকা পানীয়ে কি কৰি ল'ব শোষণ কৰি ল'ব চ' কি হ'ব ইয়াত কি নহয় আৰু কোনো বিপদ নঘটে মানে ইয়াত জুই নালাগে বিস্ফোৰণ নঘটে সেয়েহে সদায় কোৱা হয় এচিডক পানীত যোগ কৰিব লাগে ঠিক আছে চ' এইটো এনচাৰ চ' নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনত কি হৈছে পঢ়িছ কুৱেশ্যনত কৈছে যে এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয় যেনেকৈ আগৰ কুৱেশ্যনটোত আমি এচিড লঘুকৰণ কেনেকৈ কৰিব লাগে আমি দেখিলোঁ তো ধৰা হ'ল কি কৰিছোঁ আমি ইয়াতে পানী ৰাখি দিছোঁ ইয়াতে পানী আছে আৰু কি কৰিছোঁ আৰু এটা বেলেগ এটা পৰীক্ষাত লৈছোঁ য'ত কি আছে ইয়াত ধৰা হ'ল এচিড আছে গতিকে আমি কি কৰিছোঁ ধীৰে ধীৰে ইয়াত লঘুকৰণ কৰি আছোঁ এতিয়া লঘুকৰণ কৰাৰ পিছত ইয়াত যি হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হ'ব সেইটো আমাক ক'ব লাগে এতিয়া চোৱা য'ত কি আছিল এইটো পাত্ৰত কি আছে এচিড আছে ইয়াত কি আছে এচিড আছে আমি এইটো বাকচ ইয়াতে বনাই দিছোঁ ইয়াতে এচিড আছে অ'কে আৰু ইয়াত কি আছে হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন আছে গতিকে ইয়াত ধৰা হ'ল ইয়াৰ ভিতৰত আমি এটা সৰুকৈ এটা বাকচ এটা বনাই লৈছোঁ অ'কে ইয়াত বনাই লৈছোঁ এইবোৰ কি আছে এটা আমি ধৰিছোঁ এইবোৰ এটা হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন অ'কে ঠিক আকৌ আমি কি কৰিছোঁ এতিয়া এই পানীৰ যিটো য'ত আমি কি কৰি আছিলোঁ এচিড ঢালি আছিলোঁ সেইটো পাত্ৰ ইয়াতে আমি বনাই লৈছোঁ তাৰমানে এইটো ইয়াত বনাইছোঁ চোৱা এইটো আমি ইয়াত বনাইছোঁ যেতিয়া এই এচিড ইয়াতে এড কৰা হ'ল তাৰমানে ইয়াত কি হ'ল এচিডৰ হাইড্ৰজেন আয়নৰ হাইড্ৰজেন ইয়াত আমি কি কৰি আছোঁ ঢালি আছোঁ হয়নে চ' ধৰা হ'ল তাত কি হৈছে এটা দুটা হাইড্ৰনিয়াম আয়ন তাত গৈছে একেদৰে আমি আৰু এটা বাকচ ইয়াতে বনাই লৈছোঁ ইয়াত চোৱা যি হাইড্ৰনিয়াম আয়ন এইটোত আছিল যেতিয়া কি কৰিছে পানীত ঢালি দিয়াৰ পিছত ইয়াৰ গোটেই পানীত এই পৰীক্ষণত সিঁচৰিত হৈ গৈছে যাৰ ফলত যি হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কি হৈছে ইয়াত চোৱা এটা দুটা হৈ গৈছে কিন্তু ইয়াত চোৱা কিমান এটা বাকচতে সৰু বাকচতে কিমান আছিল আৰু এটা ছেম বাকচতে কি আছিল কি হৈ গৈছে এইটো কমি গৈছে সেইটোৱে কৈছে যে চোৱা যে এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়তনত থকা হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কি হৈ যায় হাইড্ৰনিয়াম আয়নৰ গাঢ়তাৰ সংখ্যা হ্ৰাস পায় ফলস্বৰূপে
হাইড্ৰনিয়াম আয়নৰ গাঢ়তা হ্ৰাস পায় কি কৈছে এচিডৰ লঘু কৰোঁতে প্ৰতি একক আয়তনত থকা হাইড্ৰনিয়াম আয়নৰ সংখ্যা হ্ৰাস পায় গতিকে ফলস্বৰূপে হাইড্ৰনিয়াম আয়নৰ গাঢ়তাটো কি হৈ যাব হ্ৰাস পাই যাব আৰু এচিডৰ তীব্ৰতা কি হৈ যাব কমি যাব এইটো যেতিয়া কি কৰা হয় কোনো এটা এচিড লঘুকৰণ কৰা হয় তেতিয়া ইয়াৰ যিটো তীব্ৰতা ইয়াৰ যিটো বিক্ৰিয়া কৰাৰ ক্ষমতা সেইটো কি হৈ যায় সামান্য পৰিমাণে কমি যায় সেইটোই কৈছে যে এচিড যেতিয়া লঘুকৰণ কৰা হ'ব এই ধৰণৰ প্ৰক্ৰিয়া তাত ঘটিব ওকে এতিয়া চোৱা নেক্সট কুৱেশ্যন কি কৈছে ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱণত যদি অধিক ক্ষাৰক কি কৰা হয় দ্ৰৱিত কৰা হয় তেন্তে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কেনেকৈ পৰিৱৰ্তিত হ'ব তো তাৰ মানে কি কৈছে কুৱেশ্যনটোত কৈছে যে এটা পৰীক্ষানল আছে য'ত কি আছে ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱণ আছে অবভিয়াছলি ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা কি ক্ষাৰকীয় দ্ৰৱ গতিকে ইয়াত কি আছে ধৰা হ'ল ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱত আমি কি কৰিছোঁ এইটোতো ফটোতে আমি বুজাইছোঁ আৰু ইয়াত কি আছে OH আয়ন আছে ক্ষাৰকীয় দ্ৰৱত কি থাকে OH আয়ন থাকে গতিকে আৰু যেতিয়া কি কৰা হৈছে ছডিয়াম হাইড্ৰক্সাইড আৰু এড কৰা হৈছে ক্ষাৰক এড কৰিবৰ কথা কৈছে গতিকে আমি কি কৰিছোঁ ছডিয়াম হাইড্ৰক্সাইড আৰু এড কৰি দিছোঁ এড কৰাৰ ফলত এই যেতিয়া পানীত যাব এইটো যেতিয়া আকৌ পানীত যাব এইটোলৈ ভাঙি যাব ছডিয়াম পজিটিভ আৰু OH নেগেটিভলৈ ভাঙি যাব গতিকে কি দেখা গ'ল আগতীয়াকৈ ইয়াত হাইড্ৰক্সাইড আছিল আৰু তাৰপিছত এড কৰা হ'ল আৰু ক্ষাৰক এড কৰাৰ ফলত আৰু OH আয়ন আহি গ'ল চ' প্ৰথমটোৰ পৰা OH আগতীয়াকৈ আছিল এতিয়া আৰু এড কৰাৰ ফলত ইয়াৰ পৰা হাইড্ৰক্সাইড আয়ন আহি গ'ল তাৰমানে ইয়াত কি হৈ গ'ল বেছি হাইড্ৰক্সাইড আয়ন আহি গ'ল সেইটোৱে কৈছে চোৱা কেনেকৈ পৰিৱৰ্তন হ'ব এতিয়া এনচাৰটো কেনেকৈ লিখিম চোৱা যে হাইড্ৰক্সাইড আয়ন যিটো আছিল হাইড্ৰক্সাইডৰ দ্ৰৱণ এটাত অধিক NOH মানে ক্ষাৰক দ্ৰৱিত কৰিলে প্ৰতি একক আয়তনত হাইড্ৰক্সাইডৰ সংখ্যা কি হ'ব বৃদ্ধি পাব তাৰমানে যেনেকৈ আগতে কুৱেশ্যনটোত আমি দেখিছিলোঁ এনেকৈ বাকচ বনাই লৈছিলোঁ আৰু ইয়াতো বাকচ বনাই লৈছোঁ ছেম বাকচত কি হৈছে ইয়াতে এটা দুটা হাইড্ৰক্সাইড আয়ন আছে কিন্তু ইয়াতে বেছি হাইড্ৰক্সাইড আয়ন দেখা গৈছে তাৰমানে কি হৈছে হাইড্ৰক্সাইড আয়নৰ সংখ্যা কি হৈছে বৃদ্ধি পাইছে চ' ফলস্বৰূপে কি হ'ব হাইড্ৰক্সাইড আয়নৰ যিটো গাঢ়তা সেইটো কি হৈ যাব বৃদ্ধি পাব তাৰমানে যিটো বিক্ৰিয়া কৰাৰ ক্ষমতা সেইটো বাঢ়ি যাব সেইটো কৈছে যে অধিক ক্ষাৰকীয় হৈ পৰে আৰু ইয়াৰ বিক্ৰিয়া কৰাৰ ক্ষমতাটো বাঢ়ি যায় ওকে এতিয়া চোৱা নেক্সট কুৱেশ্যন প্ৰশ্নাৱলী 4ৰ প্ৰথমটো কুৱেশ্যন চোৱা কি কৈছে তোমাৰ হাতত কি হৈছে A আৰু B দুটা দ্ৰৱ আছে ওকে দ্ৰৱ এৰ pHৰ মান কি দিয়া আছে আমাক 6 দিয়া আছে আৰু Bৰ pHৰ মান কি দিয়া আছে 4 দিয়া আছে এতিয়া ক'ব লাগে 8 দিয়া আছে এতিয়া ক'ব লাগে কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে দ্বিতীয় কুৱেশ্যন কি সুধিছে কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় হ'ব এইটো আমাক চিনাক্ত কৰিব লাগে ওকে চ' ইয়াতে আমি কনচেপ্ট আলোচনা কৰিম যিটো কনচেপ্ট আগৰ প্ৰায় কুৱেশ্যনতে লাগি যাব এতিয়া চোৱা কুৱেশ্যনটো কেনে ধৰণৰ যে আমাৰ এটা 2.6ত চিত্ৰ 2.6 এটা গ্ৰাফ দিয়া আছে য'ত কি কোৱা হৈছে পিচ স্কেল গ্ৰাফ বুলি দিয়া আছে য'ত 7টো হৈছে কি যাক প্ৰশমন বুলি কোৱা হয় ইয়াৰ পৰা যেতিয়া আমি কি সোঁফালে যাওঁ তেন্তে দেখা যায় ইয়াৰ যিটো হাইড্ৰজেনৰ আয়নৰ গাঢ়তা সেইটো হ্ৰাস পায় আৰু OHৰ যিটো গাঢ়তা সেইটো হ্ৰাস পায় এইটো pHৰ কথা কৈছোঁ এইটো pH স্কেল হয় এইবোৰ হৈছে pHৰ মান 0ৰ পৰা 14লৈকে pHৰ মান যেতিয়া কি কৰা হয় 7ৰ পৰা সোঁফালে যোৱা যায় ইয়াৰ যিটো ক্ষাৰকীয় ধৰ্ম সেইটো বাঢ়ি যায় কাৰণ তাত কি হৈছে OHৰ পৰিমাণটো কি হৈছে বাঢ়ি গৈছে আৰু যিটো 7ৰ পৰা বাওঁফালে ইয়াৰ ফলত কি হয় যিটো এচিডিক ধৰ্ম সেইটো বাঢ়ি যায় তাৰ মানে কি হৈছে তাত যি OHৰ মান সেইটো বাঢ়ি যোৱাৰ কাৰণে এচিডিক ধৰ্ম বাঢ়ি যায় ওকে এতিয়া চোৱা আৰু যিটো 7 পইণ্ট তাত কি আছে যে হাইড্ৰজেন আয়নৰ গাঢ়তা আৰু যি OH আয়নৰ গাঢ়তা মানে এইটো কি হৈ যায় ইকুৱেল হৈ যায় তাৰ মানে তাত কি আছে হাইড্ৰজেন আৰু এচিডিক আৰু আম্লিক ধৰ্ম ইকুৱেল আছে এতিয়া চোৱা যিহেতু আমাক কৈছে তোমাৰ হাতত A দিয়া আছে এৰ pHৰ মান কি দিয়া আছিল 6 দিয়া আছিল তাৰ মানে কি কৈছে 6 মানে ইয়াতে আমাৰ এৰ মানটো দিয়া আছে গতিকে আমি এইটো দেখা পালোঁ যে 7ৰ পৰা যেহেতু কি আছে বাওঁফালে আছে গতিকে এইটো এটা কি হ'ব এচিড হ'ব হয়নে বাৰু আৰু Bৰ pHৰ মান 8 দিয়া আছে তাৰ মানে কি দিয়া আছে 7ৰ পৰা সোঁফালে দিয়া আছে তাৰ মানে এটা কি হ'ব ক্ষাৰক হ'ব হয়নে তো সেইটোৱে কৈছে এতিয়া লাষ্টত আমাক কি সুধিছে যে কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে গতিকে আমি গম পালোঁ যে হাইড্ৰজেনৰ গাঢ়তা বেছি হ'বৰ কাৰণে এচিড হ'ব লাগিব আৰু
এচিডিও pH কোনটোত দি আছে 6ত দি আছে, তাৰমানে 8 দি আছে। গতিকে হাইড্ৰজেন আয়নৰ গাঢ়তা কোনটোত বেছি হ'ব? 8 বেছি হ'ব। এইটো চোৱা এনচাৰটো হ'ব যে দ্ৰৱ 8 কি আছে? হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আছে। আৰু কি সুধিছে? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? আমি দেখিলোঁ যে আম্লিক কোনটো, যিটো pH যিটো কম আছে, মানে 6 যিটো, সেইটো হৈছে কি আম্লিক, আৰু কি আছে যাৰ pH বেছি আছে, তাৰমানে 8, সেইটো হৈছে কি ক্ষাৰকীয়। গতিকে এইটো হ'ব এনচাৰ। অ'কে, এইটো চোৱা নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনত কি কৈছে? দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰজেন আয়নৰ গাঢ়তা কি প্ৰভাৱ পেলায় বা কি প্ৰভাৱ থাকে? ইয়াত চোৱা, যেনেকৈ আমি আগত চিত্ৰটো আঁকিছিলোঁ, তাতেই চোৱা, যেতিয়া কি কৰা হৈছে, ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তা যেতিয়া বাওঁফালৰ পৰা কি হৈছে বাঢ়ি গৈছে, যেতিয়া বাওঁফালে আহিছোঁ তেতিয়া হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়িছে, আৰু লগতে কি হৈছে ইয়াৰ যিটো এচিডিক কেৰেক্টাৰ সেইটোও বাঢ়ি গৈছে। আকৌ যেতিয়া আমি সোঁফালে গৈছোঁ তেন্তে ইয়াৰ যিটো গাঢ়তা সেইটো কমি গৈছে, তাৰমানে ইয়াৰ এচিডিক ধৰ্ম কি হৈছে কমি গৈছে। ঠিক আছে, তাৰমানে হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত ইয়াৰ প্ৰভাৱ থাকে। গতিকে কেনেদৰে থাকে সেইটো আমি লিখিম এতিয়া। চোৱা কেনেকৈ লিখিছোঁ? দ্ৰৱ এটাৰ প্ৰকৃতি আম্লিক আৰু ক্ষাৰক হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকৈ নিৰ্ভৰ কৰে? আমি দেখিলোঁ যেতিয়া বাঢ়িছে তেতিয়া এচিডিক ধৰ্মটো বাঢ়িছে, আৰু যেতিয়া কমিছে ইয়াৰ যিটো এচিডিক ধৰ্ম কমিছে, মানে ক্ষাৰকীয় ধৰ্মটো বাঢ়িছে। সেইটোৱে কৈছে যে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত আম্লিক বা ক্ষাৰকীয় হাইড্ৰজেন আয়নৰ গাঢ়তা কিহৰ ওপৰত হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। এচিডিক হ'ব নে ক্ষাৰকীয় হ'ব, সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? হাইড্ৰজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো কৈছে হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়িলে দ্ৰৱটো অধিক আম্লিক হৈ যায়। আমি দেখিলোঁ যেতিয়া বাঢ়িছে তেতিয়া আম্লিক হৈ গৈছে, আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা যেতিয়া কমিছে তেতিয়া কি হৈছে? দ্ৰৱটো ক্ষাৰকীয় বা কম আম্লিক হৈ গৈছে, ক্ষাৰকীয় হৈ গৈছে বা কম আম্লিক হৈ গৈছে। ইয়াৰ যিটো আম্লিক ধৰ্ম এইটো কমি গৈছে। অ'কে, এতিয়া উদাহৰণটো কেনেদৰে চাবা? উদাহৰণ হৈছে যে নেমু ৰস ভিনেগাৰত কি থাকে? হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, গতিকে সেয়া কি হ'ব? সেয়া আম্লিক। চাবোনৰ যি pHৰ হাইড্ৰজেন আয়নৰ গাঢ়তা সেইটো কম, গতিকে সেয়া এটা কি হ'ব? ক্ষাৰকীয় হ'ব। মূল কথাটো চোৱা, তোমালোকে এইখিনি লিখিব নালাগে, জাষ্ট এইখিনি লিখিলে হৈ যাব। এইখিনি আমি কাটি দিছোঁ ৰ'বা। চ' এইখিনি লিখিলেই হৈ যাব, বা তোমালোকে যদি এইটো কৰিব পাৰা, ডাইৰেক্ট যদি এইখিনি লিখি দিয়া, এইখিনি লিখি দিলে হৈ যাব। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যন কৈছে যে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন থাকেনে? যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয়? এতিয়া চোৱা, এই কুৱেশ্যনটোৰ কাৰণে আকৌ আমি কি কৰিব পাৰি? এই চিত্ৰটোত দেখিব পাৰি। যেনেকৈ আমি দেখিছিলোঁ 7ত কি আছিল? যি H পজিটিভ আৰু OH পজিটিভ ইকুৱেল আছিল। OH পজিটিভ কি আছিল? নেগেটিভ ইকুৱেল আছিল। কিন্তু যেতিয়া আমি কি কৰিছোঁ, অলপ পৰিমাণে কি কৰিছোঁ বা সোঁফালে গৈছোঁ, তেন্তে কি হৈছিল? তাত হাইড্ৰজেন আয়নৰ গাঢ়তাটো কমি গৈছিল। শেষ হোৱা নাই, মনত ৰাখিবা, শেষ হোৱা নাই, আছে, কিন্তু তাত কি আছে? যিটো OHৰ পৰিমাণ সেইটো বেছি আছে, কিন্তু ইয়াৰ যিটো পৰিমাণ সেইটো কম আছে, হয়নে? তাৰ মানে বুজি পালোঁ যে হয়, ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন থাকে, কিন্তু ইয়াৰ যিটো পৰিমাণ OHতকৈ কম হোৱাৰ কাৰণে এই দ্ৰৱটো কি হৈ যায়? ক্ষাৰকীয় হৈ যায়। ঠিক আছে, চ' গতিকে আমি এইটো নকওঁ যে ক্ষাৰকীয় দ্ৰৱ এটাত হাইড্ৰজেন আয়ন নাথাকে। এইটো আমি কেতিয়াও নকওঁ, থাকে, কিন্তু OHতকৈ কম থাকে। সেয়েহে OHৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে দ্ৰৱটো ক্ষাৰকীয় বুলি কোৱা হয়। চ' চোৱা কি লিখিছে ইয়াতে? হয়, ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন থাকে। হয়, ক্ষাৰকীয় দ্ৰৱত কি থাকে? হাইড্ৰজেন আয়ন থাকে। এইবোৰ পানীৰ স্ব-আয়নীকৰণৰ ফলত উৎপন্ন হয়। তাৰমানে ইয়াত কৈছে, এটা কথা কৈছে ৰ'বা, বুজাই দিছোঁ তোমাক, যে কিন্তু ক্ষাৰকীয় দ্ৰৱত OH আয়নৰ গাঢ়তা কি থাকে? আয়নতকৈ অধিক হয়। সেয়েহে এনে আয়ন ক্ষাৰকীয় দ্ৰৱ বুলি কোৱা হয়। ইয়াত যে কৈছে স্ব-আয়নীকৰণ, মানে কি হৈছে? যেনেকৈ আমি জানো H2O, হয়নে? পানী কি কৰে? নিজে ভাঙি যাব পাৰে। যেনেকৈ পজিটিভ H পজিটিভ আৰু OH নেগেটিভলৈ ভাঙি যোৱাৰ ক্ষমতাক চেল্ফ আয়নাইজেশ্যন অফ ৱাটাৰ বুলি কোৱা হয়। চ' তোমালোকে এটা কাম কৰিব পাৰা, যাৰ ফলত কি হয়? ইয়াত কি হৈ যায়? হাইড্ৰজেন আয়ন আহি যায়। কিন্তু তোমালোকে এইটো লাইন যদি এৰি দিয়া, কোনো অসুবিধা নাই। এইটো লাইন তোমালোকে নিলিখিলেও হ'ব, কিন্তু যদি লিখি দিয়া সেইটো বেছি এপ্ৰপ্ৰিয়েট এনচাৰ হৈ যায়। অ'কে, যদি লিখা তোমালোকে লিখি ল'বা, নহ'লে কোনো কথা নাই। অ'কে, এতিয়া চোৱা নেক্সট কুৱেশ্যনত কৈছে যে মাটিত কি অৱস্থাত কৃষক এজনে পটাছিয়াম বা কেলছিয়াম অক্সাইড বা শীতলিত কেলছিয়াম হাইড্ৰক্সাইড বা চক কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব লাগে বুলি ভাবা? ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল, ইয়াত যে পটাছিয়াম কৈছে,
পৰাচুন, তাৰপিছত কৈছে হিথলিটোচুন বা চক, এইবোৰ এটা এটা কি, এইবোৰ এটা এটা হৈছে ক্ষাৰক। অ'কে, তো ইয়াত বুজিব লগা কথা এইখিনি আছিল। কিন্তু এনচাৰটো আমি কেনেদৰে লিখিম চোৱা, যে গছ গছনি বিকাশ বা বৃদ্ধিৰ বাবে মাটিৰ pH-ৰ মানৰ আদৰ্শ কিমান হ'ব লাগিব, পৰিসৰ 6ৰ পৰা 7লৈ হ'ব লাগিব। ইয়াৰ অৰ্থ এয়া যে এই মাটিৰ টুকুৰা অতিশয় আম্লিক বা অতিশয় ক্ষাৰকীয় নহয়। তাৰমানে 7 মানে কি, pH 7 মানে এটা প্ৰচমন, তাৰমানে OH H পজিটিভ, তাত কি আছে, বেলেঞ্চ হৈ আছে, ইকুৱেল হৈ আছে, মানে বস্তুটো কি হৈছে, প্ৰচমন হৈ আছে। গতিকে এইটো হ'ব লাগিব উদ্ভিদৰ বিকাশ বৃদ্ধিৰ বাবে 6.5ৰ পৰা 7ৰ ভিতৰত হ'ব লাগিব। কিন্তু যেতিয়া অতিশয় আম্লীয় মাটিত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি থাকে, অবভিয়াছলি যেতিয়া মাটিৰ টুকুৰা কি হৈ যাব, বেছি আম্লিক হৈ যাব, তাত হাইড্ৰজেনৰ গাঢ়তা বেছি হৈ যাব। এই আয়নসমূহে কি কৰে, মাটিৰ পৰা উদ্ভিদৰ পুষ্টি উপাদান শোষণ কৰাত কি কৰে, বাধা দিয়ে। তাৰমানে মাটিত যদি হাইড্ৰজেন পজিটিভ আয়ন থাকে, যেতিয়া পুষ্টি আহৰণ মানে যেনেকৈ মাটিৰ পৰা বিভিন্ন ধৰণৰ পুষ্টি যেতিয়া ল'বলৈ চেষ্টা কৰে, তেন্তে সেই হাইড্ৰজেন আয়নে বাধা দিয়ে, যাৰ ফলত কি হয়, সেয়েহে কি কৈছে, সেয়েহে এনে অৱস্থাত কৃষকে শস্য পথাৰত পৰাচুন বা হিথলিটোচুন বা চক, কেলছিয়াম হাইড্ৰক্সাইডৰ দৰে ক্ষাৰক ব্যৱহাৰ কৰি সেই মাটিডোখৰক কি কৰি দিয়ে, আম্লিকতা হ্ৰাস কৰি দিয়ে। ঠিক আছে, যেতিয়া ইয়াত OH আয়ন এড কৰা হ'ব, মানে হাইড্ৰজেন ক্ষাৰক এড কৰা হ'ব, তেন্তে কি হৈ যাব, ইয়াৰ যিটো পৰিমাণ সেইটো হ্ৰাস পাই যাব, মানে প্ৰচম হৈ যাব, যাৰ ফলত এই উদ্ভিদবোৰে বেছিকৈ বিকাশ বৃদ্ধি হ'ব পাৰিব। সেইটোৱেই এনচাৰ কৈছে। এইটো চোৱা, প্ৰশ্নাৱলী 5ৰ কুৱেশ্যন নম্বৰ 1টো চাওক। কুৱেশ্যনত কৈছে যৌগ কেলছিয়াম অক্সাইডৰ সাধাৰণ নামটো কি। ইয়াততো ডাইৰেক্ট তোমালোকে আৰু ডাইৰেক্ট কিতাপত তোমালোকে ডাইৰেক্ট দি আছে এনচাৰটো হ'ব যৌগ কেলছিয়ামৰ সাধাৰণ নামটো হ'ল ব্লিচিং পাউডাৰ। তোমালোকে চাই ল'বা এইটো। আকৌ কৈছে কুৱেশ্যন নম্বৰ 2ত কৈছে যে ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। চ' এনচাৰটো কি হ'ব, এনচাৰটো হ'ব ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ'ল শুকান হিথলিটোচুন। তাৰমানে এই কৈছে যে যেতিয়া কি কৰা হ'ব, এটা যৌগ লোৱা হৈছে যিটো ক্লৰিনৰ লগত বিক্ৰিয়া কৰি এই যে এইটো ব্লিচিং পাউডাৰ সংকেত হয়, চ' এইটো উৎপন্ন কৰিব। তো এইটো উৎপন্ন কৰিবলৈ কোনটো যৌগ ল'ব লাগিব সেইটোৰ কথা কৈছে, সেইটো হ'ব শুকান হিথলিটোচুন। অ'কে, তেতিয়া নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনত কৈছে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম কি। চ' কঠিন পানী কোমল কৰা মানে হৈছে যে যিটো পানীৰ দ্বাৰা আমি কাপোৰ ধুলে কি হয়, পৰিষ্কাৰ কম পৰিমাণে হয়। গতিকে ইয়াক যেতিয়া আমি পানী কোমল কৰোঁ, তাৰমানে ইয়াক যেতিয়া ইয়াৰ ভিতৰৰ পৰা যেতিয়া আমি কি কঠিনতা দূৰ কৰিব বিচাৰোঁ, তেন্তে আমি এটা যৌগ ব্যৱহাৰ কৰিবলগীয়া ছডিয়াম যৌগ, সেইটো যৌগটোৰ নাম আমাক সুধিছে। তো এনচাৰটো হ'ব চোৱা, কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম হ'ল ছডিয়াম কাৰ্বনেট, বা ইয়াক কাপোৰ ধোৱা ছ'ডা বুলিও কোৱা হয়। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে, নেক্সট কুৱেশ্যন কৈছে ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে কি হয়, বিক্ৰিয়াটোৰ সমীকৰণ লিখা। এতিয়া চোৱা যে ইয়াৰ উত্তৰটো এনেদৰে হ'ব, এনচাৰটো ছডিয়াম হাইড্ৰজেন কাৰ্বনেট উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট H2O CO2 গেছ উৎপন্ন হয়। বিক্ৰিয়াটো তলত দিয়া হ'ল, চ' তোমালোকে ডাইৰেক্ট কিতাপত এইটো দি আছে, তোমালোকে চাই ল'বা এবাৰ। অ'কে, তাৰপিছত কৈছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। প্লাষ্টাৰ অফ পেৰিছ মানে হৈছে এবিধ বগা পাউডাৰ, ইয়াক যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰা হয় তেন্তে কি উৎপন্ন হয় সেইটোৰ কথা কৈছে। চ' প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটোৰ সমীকৰণ তলত দিয়া হ'ল। চ' ইয়াত হৈছে প্লাষ্টাৰ অফ পেৰিছ, ইয়াক যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰা হয় তাৰ ফলত জিপচাম উৎপন্ন হয়, যি এটা গোটা কঠিন পদাৰ্থ। অ'কে, এতিয়া ইয়াৰ ব্যৱহাৰ আগত আমি চাম অনুশীলনী কুৱেশ্যনবোৰত চাম। এতিয়া নেক্সট আমি অনুশীলনী কুৱেশ্যনবোৰ আলোচনা কৰিব আৰম্ভ কৰোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো কি কৈছে, এটা দ্ৰৱই লিটমাছ নীলা কৰিছে, গতিকে ইয়াত pH-ৰ মান কিমান হ'ব। চোৱা যে আমি জানো যে pH-ৰ ৰঙাৰ পৰা নীলা কৰা যিটো ধৰ্ম, এইটো কাৰ ধৰ্ম, এইটো হৈছে ক্ষাৰকৰ ধৰ্ম। গতিকে ক্ষাৰকৰ pH হ'ব লাগিব। ক্ষাৰকৰ pH ইয়াৰ ভিতৰত কোনটো আছে আমাক সেইটো ক'ব লাগে। চ' আমি জানো যে ক্ষাৰকৰ যিটো pH এইটো 7ৰ পৰা কি হ'ব লাগিব, 7ৰ পৰা কি হ'ব লাগিব 14লৈকে ইয়াৰ ভিতৰত হ'ব লাগিব, সেইটো হ'ব ক্ষাৰকৰ pH। গতিকে ইয়াৰ পৰা 7ৰ পৰা 14ৰ ভিতৰত কোনটো pH আছে, এইটো আছে কিমান, 10। অ'কে, চ' এনচাৰটো হ'ব ডি অপশ্যন 10। এইটো চোৱা এনচাৰ। এইটো চোৱা নেক্সট কুৱেশ্যনত কি কৈছে, যে এটা দ্ৰৱই গঢ়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণ পানী ঘোলা কৰে। চ' ইয়াত আমি জানিব লাগিব যে চূণ পানী ঘোলা কৰা গেছটো হৈছে কি, CO2 গেছে কি কৰে, চূণ পানী ঘোলা কৰে। ইয়াত কৈছে
আৰু কণীৰ খোলাত মনত ৰাখিবা কণীৰ খোলাত থাকে কেলছিয়াম কাৰ্বনেট এইটো থাকে কেলছিয়াম কাৰ্বনেট তো এতিয়া কৈছে কণীৰ খোলাতে বিক্ৰিয়া কৰি এটা দ্ৰৱ লোৱা হৈছে এতিয়া ক'ব লাগে ইয়াৰ ভিতৰত সেই দ্ৰৱটো কোনটো হয় চ' মনত ৰাখিবা এটা কনচেপ্ট সদায় আগতে মই আলোচনা কৰিছিলোঁ চাগে তোমালোকৰ কিছুমান মনত আছে যে যেতিয়া কি কৰা হয় ধাতৱ কাৰ্বনেটে কি কৰে যদি এচিডৰ লগত বিক্ৰিয়া কৰে তেন্তে কি উৎপন্ন হয় এই কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় পানী উৎপন্ন হয় আৰু লৱণ উৎপন্ন হয় চ' এইটোৰ দ্বাৰা আমিতো গম পালোঁ যে যদি CO2 উৎপন্ন হ'ব লাগে ইয়ানি কি চূণ পানী গলা কৰা গেছ উৎপন্ন হ'ব লাগে তেন্তে তাত কি হ'ব লাগিব তাত এচিড থাকিব লাগিব গতিকে ইয়াৰ ভিতৰত এই অপশ্যন কেইটাৰ ভিতৰত এচিড কোনটো আছে সেইটো জানি লোৱা চ' এচিড আমি জানো যে এচিডটো কি হয় হাইড্ৰক্লৰিক এচিড যেনেকৈ যে ৰিয়েকশ্যনটো চাইছিলা এইটো হৈছে ধাতৱ কাৰ্বনেট এইটো হৈছে HCl কেলছিয়াম ক্লৰাইড উৎপন্ন হৈছে কি CO2 গতিকে এনচাৰটো হ'ব BHCl এতিয়া নেক্সট কুৱেশ্যনত কৈছে ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml কি হৈছে 10 ml HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একোটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিব লগা HCl দ্ৰৱৰ কিমান লাগিব আগৰ সৈতে একোটা দ্ৰৱ পৰিমাণ কিমান হ'ব লাগিব এইটো আমাক চ' এজ হৈছে আগৰ সৈতে একেটা দ্ৰৱ মানে গাঢ়তাৰ চেমৰ কথা কৈছে যে আগতে যি গাঢ়তা লোৱা হৈছিল চেম একে গাঢ়তাটো লোৱা হৈছে ইয়াতো চ' ইয়াত কৈছে চোৱা প্ৰশমিত কৰিছে যে যেতিয়া ছডিয়াম হাইড্ৰক্সাইড 10 ml লোৱা হৈছে তেতিয়া যি HCl প্ৰশমন কৰিবৰ কাৰণে HCl কিমান লাগিছিল 8 ml প্ৰশমন মানে কি OH আৰু হাইড্ৰজেন গাঢ়তা এক হ'ব লাগে চ' প্ৰথমে কি হৈছে 10 ml লোৱা হৈছে তেন্তে প্ৰশমনৰ কাৰণে কিমান লাগিছিল 8 এতিয়া কোৱা হৈছে ইয়াৰ যিটো পৰিমাণ এইটো আমি ডাবল কৰি দিলোঁ হয়নে চ' ইয়াক প্ৰশমন কৰিবলৈ কিমান লাগিব অবভিয়াছলি প্ৰশমন কৰিবৰ কাৰণে ইয়াকো আমি কি কৰিব লাগিব ডাবল কৰিব লাগিব এইটো হৈছে 16 চ' এনচাৰটো হ'ব কি 16 ml এনেকি এনচাৰ ডি অ'কে তাৰপিছত নেক্সট কুৱেশ্যনত কৈছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোনটো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় চ' ইয়াৰ এনচাৰটো হ'ব অম্লনাশক এতিয়া অম্লনাশকটো কি হ'ব চ' তোমালোকে প্ৰথম বুজিব লাগিব অজীৰ্ণতা মানে কি অজীৰ্ণতাক সাধাৰণতে কি বুলি কোৱা হয় বদ হজম কি বুলি কোৱা হয় বদ হজম মানে যিটো হজম শক্তি থাকে আমাৰ সেইটোক যদি হ্ৰাস পাই যায় সেইটো কি বুলি কোৱা হয় বদ হজম বুলি কোৱা হয় আৰু এই বদ হজমটো কেতিয়া হয় মনত ৰাখিবা বদ হজমটো যেতিয়া আমাৰ পেটত যেতিয়া এচিডিটি বাঢ়ি যায় তেতিয়া কি হৈ যায় এচিডিটি বাঢ়ি যায় আমি সদায় ব্যৱহাৰ কৰি থকা নহয় এচিডিটি চ' এচিডিটি যেতিয়া বাঢ়ি যায় তাৰমানে যদি অম্ল যদি বাঢ়ি যায় তেন্তে কি হৈ যায় এই বদ হজম মানে হজম শক্তিটো হ্ৰাস পায় আৰু এই এচিডিটি বা অম্লক কমোৱাৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ অম্লনাশক ইয়াৰ পৰা চাওঁ যে অম্ল নাশ কৰি দিয়া যিটো কোৱা হয় ঠিক আছে চ' আমি কি ব্যৱহাৰ কৰোঁ অম্লনাশক ব্যৱহাৰ কৰোঁ অ'কে এনচাৰটো হ'ব চি অম্লনাশক এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 5 কি কৈছে যে সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ লিখিব লাগে আৰু কি কৰিব লাগে সন্তুলিত সমীকৰণ লিখিব লাগে যেতিয়া তো কণ্ডিশ্যন দিছে যেতিয়া কি লঘু ছালফিউৰিক এচিড জিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে চ' প্ৰথমে আমি কি কৰিব লাগিব ইয়াৰ কাৰণে শব্দ সমীকৰণটো লিখিব লাগিব তাৰপিছত কৈছে ইয়াক সন্তুলিত কৰিব লাগিব অ'কে চ' ইয়াৰ কাৰণে আমাৰ যিটো কনচেপ্ট দৰকাৰ হ'ব সেইটো হৈছে কি যে এচিড প্লাছ ধাতুৱে যেতিয়া বিক্ৰিয়া কৰে তেন্তে কি উৎপন্ন হয় একটো লৱণ উৎপন্ন হ'ব দ্বিতীয়টো কি হৈছে হাইড্ৰজেন উৎপন্ন হ'ব চ' শব্দ সমীকৰণটো আমি ইয়াৰ কাৰণে লিখি লওঁ শব্দ সমীকৰণটো কেনেকৈ লিখিম চ' আমি কি কৰিছোঁ ছালফিউৰিক এচিড লৈছোঁ চ' ছালফিউৰিক এচিড এনেদৰে লিখিবা ছালফিউৰিক এচিড শ্বৰ্ট ফৰ্মত লিখিছোঁ ছালফিউৰিক এচিড হয়নে প্লাছ কিহৰ লগত বিক্ৰিয়া কৰিছে জিংকৰ লগত বিক্ৰিয়া কৰিছে অবভিয়াছলি কি উৎপন্ন হ'ব এটা লৱণ উৎপন্ন হ'ব গতিকে আমি লৱণটো অলপ পিছত লিখি আছোঁ ৰ'বা এইখিনিৰ কাৰণে আমি ঠাই ৰাখি দিছোঁ লৱণৰ কাৰণে প্লাছ কি উৎপন্ন হ'ব এটা হাইড্ৰজেন গেছ উৎপন্ন হ'ব অ'কে এতিয়া চোৱা ইয়াক আমি সন্তুলিত ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিম চোৱা কি লিখিম H2SO4 ছালফিউৰিক এচিডৰ সংকেতটো কি H2SO4 প্লাছ কি লৈছোঁ আমি জিংকৰ লগত বিক্ৰিয়া কৰিছোঁ এতিয়া উৎপন্ন কি হ'ব আমি প্ৰথমে চাইছোঁ যে এটা কি হাইড্ৰজেন গেছ এটা উৎপন্ন হ'ব এতিয়া লৱণটো কি হ'ব লৱণটো চোৱা লৱণটো কেনেকৈ লিখিবা যে আমি ইয়াৰ পৰা চাইছোঁ যে ইয়াৰ পৰা হাইড্ৰজেনটো গুচি গৈছে হয়নে ইয়াত দুটা হাইড্ৰজেন গুচি গৈছে থাকিল কি SO4 এণ্ড জিংক গতিকে লৱণটো ইয়াৰ পৰা আহিব জিংক
সালফেট, জিংক সালফেট, এইটো হ'ব লৱণ। গতিকে ইয়াত শব্দত আমি কেনেকৈ লিখিম যে কি উৎপন্ন হ'ল, জিংক সালফেট। কি লিখিলোঁ, জিংক সালফেট, এইটো হৈছে লৱণ। চ' এৰ কাৰণে আমি এইটো এনচাৰ লিখিলোঁ। এইটো লিখিলোঁ কি শব্দ সমীকৰণ, আৰু এইটো হৈছে কি ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখিব লাগে। চ' চোৱা সন্তুলিত আমি কেনেকৈ কৰিম, ইয়াত চাগে সন্তুলিত আছেই। ইয়াত চোৱা আমি প্ৰথমে কি কৰিম, যিটো ধাতু আছে সেইটো চাম। সন্তুলিত কৰাৰ কাৰণে আমি চাম ইয়াত জিংক কেইটা আছে, ধাতু কেইটা আছে, এটা। চোৱা ইয়াতেও এটা আছে। তাৰপিছত চোৱা এছ কেইটা আছে। আমি জানো যে কি কৰিব লাগে, আগতে চাইছোঁ আমি যে ৰাসায়নিক সমীকৰণ লিখাৰ কাৰণে প্ৰথমে ধাতুটো কি কৰিব লাগে, বেলেঞ্চ কৰিব লাগে, ইকুৱেল কৰিব লাগে। চ' ধাতু এটা আছে, ইয়াতো এটা আছে। ছালফাৰ কেইটা আছে, এটা আছে, ইয়াতো ছালফাৰ এটা আছে। তাৰপিছত আমাক কি কৰিব লাগে, হাইড্ৰজেন কেইটা আছে, ইয়াত দুটা আছে, ইয়াতো দুটা আছে, আৰু অ' কেইটা আছে, ইয়াতো চাৰিটা, ইয়াতো চাৰিটা। গতিকে এইটো বেলেঞ্চ আছে। অ'কে, এইটো চোৱা বিটো কি কৈছে, বিত কৈছে যে লঘু হাইড্ৰক্লৰিক এচিডিক কি কৰিছে, মেগনেছিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰিছে। চ' কনচেপ্ট ছেম থাকিব, এচিড প্লাছ ধাতু যেতিয়া কি হ'ব, লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব। অ'কে, চাওক এতিয়া ইয়াত এচিড কি, হাইড্ৰক্লৰিক এচিড। চ' আমি ইয়াক শব্দ সমীকৰণত প্ৰথমে লিখি লৈছোঁ। কি কৰিছোঁ, হাইড্ৰক্লৰিক এচিড সংক্ষেপটো লিখিছোঁ। তোমালোকে ফুল লিখিবা দেই। হাইড্ৰক্লৰিক এচিড প্লাছ মেগনেছিয়ামৰ ফিটা মানে মেগনেছিয়াম উৎপন্ন কি হ'ব, অবভিয়াছলি প্ৰথমে আমি জানো যে হাইড্ৰজেন গেছ উৎপন্ন হ'ব। এটা কি লৱণ উৎপন্ন হ'ব। লৱণটো কি অলপ পিছত লিখি আছোঁ ৰ'বা। চ' আমি কি কৰিছোঁ, ইয়াক হাইড্ৰক্লৰিক এচিড, ইয়াতে আমি লিখিম, ইয়াক সন্তুলিত ৰাসায়নিক সমীকৰণত লিখিম। চ' HCl প্লাছ কিহৰ লগত বিক্ৰিয়া কৰিছে কৈছে, মেগনেছিয়াম ফিটা মানে মেগনেছিয়াম। আৰু ইয়াৰ ফলত কি উৎপন্ন হ'ব, অবভিয়াছলি প্ৰথমে কি লিখিছোঁ, এটা হাইড্ৰজেন গেছ ইয়াত উৎপন্ন হ'ব, আমি জানো। অ'কে, এতিয়া লৱণটো কেনেদৰে লিখিবা। চ' ইয়াৰ পৰা হাইড্ৰজেনটো গুচি গ'ল, থাকিল কি Mg আৰু Cl2। চ' ইয়াৰ যিটো লৱণ হ'ব এইটো হ'ব MgCl, কিন্তু ইয়াত এটা 2 আহি যাব। এতিয়া 2টো কিয় আহিলে এইটো আমি অলপ পিছত বুজাই দিছোঁ ৰ'বা। চ' আগতে আমি কি কৰিছোঁ, ইয়াৰ এইটো যিটো লৱণ সেইটো শব্দ সমীকৰণত লিখি লওঁ। লৱণটো কি আহিল, মেগনেছিয়াম ক্লৰাইড। মেগনেছিয়াম এইটো মহ হয়, মেগনেছিয়াম ক্লৰাইড। অ'কে, মেগনেছিয়াম ক্লৰাইড। এইটো চোৱা যেনেকৈ এই ক্লৰিনৰ তলত কিয় 2 আহিল, ইয়াতচোন ক্লৰিনৰ তলত 2 নাই, কিন্তু ইয়াত 2 কিয় আহিল এইটো তোমালোকক অলপ বুজাই দিবলৈ চেষ্টা কৰিম। চ' ইয়াৰ কাৰণটো হৈছে জৰ্জতা। অ'কে, অলপ জৰ্জতাৰ কনচেপ্টটো অলপ জানিব লাগিব। চ' জনে জানা সেই তোমালোকে স্কিপ কৰিব পাৰা। চ' জৰ্জতাৰ কনচেপ্টটো কেনেকুৱা হয় চোৱা। জৰ্জতা আমি হেডিংটোত লৈছোঁ কি, জৰ্জতা। অ'কে, জৰ্জতাৰ কনচেপ্টটো কি, যে এটা মিউজিকেল নাম্বাৰ আমি জানো কি আছিল, সেইটো নাম্বাৰটো হৈছে 2 8 8 18, হয়নে? KLMN শ্বেল বুলি ইয়াক কোৱা হয়। চ' আমি কি কৰিছোঁ, মেগনেছিয়ামৰ কাৰণে লৈছোঁ। যেনেকৈ আমি মেগনেছিয়ামৰ কাৰণে লৈছোঁ ৰ'বা। মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান হয়, 12 হয়। কিমান হয়, 12 হয়। এতিয়া চোৱা ইয়াক যেতিয়া আমি কি কৰিম, ইয়াত বহাই দিম, এটা এটা বহাবলৈ আৰম্ভ কৰিম। চ' প্ৰথমে আমি কি ইয়াৰ পাৰমাণৱিক সংখ্যা 2 বহাই দিম, তাৰপিছত 8 বহাই দিম। কিমান টোটেল কিমান হৈ গ'ল, 10। থাকিল কিমান, 2। হ'ব লাগে কিমান, ইয়াত হ'ব লাগিছিল 16, 8 আৰু 6 লাগিছিল, তেতিয়াহে কি 8 কমপ্লিট হ'লহেঁতেন, কিন্তু ইয়াত 6 কম আছে। গতিকে লাষ্টৰ ফলত এইখিনি আহিল, তাৰমানে ইয়াৰ জৰ্জত সংখ্যাটো কিমান হৈ গ'ল, 2 হৈ গ'ল। অ'কে, তেনেকৈ ক্লৰিনৰ ক্ষেত্ৰত চোৱা, যেনেকৈ ক্লৰিনৰ ক্ষেত্ৰত ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কিমান হয় আমি জানো, 17। অ'কে, চ' ইয়াক আমি এতিয়া মিউজিকেল নাম্বাৰত বহাইছোঁ, 2 8 8 18। চোৱা 2 8 কিমান হৈ গ'ল, 10। এতিয়া ইয়াত বহাব লাগে 8, কিন্তু আছে আমাৰ তাত কিমান, 7। এতিয়া চোৱা তোমালোকে ক'বা যে লাষ্টৰ ফলত 7 আহিল, গতিকে ইয়াত জৰ্জত সংখ্যাটো 7 হ'ব লাগে, কিন্তু সেইটো নহয়, ইয়াত জৰ্জত সংখ্যাটো 1 হ'ব। এইটো কিয়, কাৰণ মনত ৰাখিবা এতিয়া যে যদি কি থাকে 5ৰ ওপৰত যদি বেছি নাম্বাৰ থাকে, যেনেকৈ 5 6 7 এনেকুৱা যদি থাকে, তেন্তে কি হ'ব, ই কিমান ল'লে
কিমানখিনি আৰু পাৰমাণৱিক সংখ্যা বেলেগৰ পৰা ল'লে ই 8 প্ৰাপ্ত হ'ব পাৰিব, সেইটো হ'ব তাৰ যোজ্যতা সংখ্যা। চ' 7 আৰু কিমান ল'লে ই 8লৈ সম্পূৰ্ণ হ'ব পাৰিব, সেইটো হৈছে কিমান 1। গতিকে ইয়াৰ যোজ্যতা সংখ্যাটো কিমান হ'ব 1 হ'ব। কিন্তু যদি চোৱা 5ৰ যদি তলত থাকে, যেনেকৈ 5 4 4 5 3 2 1 এনেকুৱা থাকে, তেন্তে লাষ্টৰ খলত যিখিনি নাম্বাৰ থাকিব সেইটো হ'ব তাৰ কি যোজ্যতা সংখ্যা, সেইটো হ'ব তাৰ কি যোজ্যতা সংখ্যা বা যোজ্যতা নাম্বাৰ। অ'কে, এতিয়া যোজ্যতা নাম্বাৰটো আমি ওলাই লৈছোঁ। গতিকে ইয়াক বহাম কেনেকৈ মনত ৰাখিবা, MgCl লৈছোঁ। MgClৰ Mgৰ কাৰণে যিটো যোজ্যতা সংখ্যা আছিল কিমান আছিল 2 আছিল, আৰু Clৰ কাৰণে কিমান আছিল 1 আছিল। এতিয়া যদি আমি কি কৰি দিওঁ, এইটোক এক্সচেঞ্জ কৰি লিখিব লাগে। যেতিয়া আমি লিখিম তেন্তে কেনেকৈ লিখিম, লৱণ যেতিয়া লিখিম এক এক্সচেঞ্জ কৰিম। গতিকে Clৰ তলত আমি 2 দিছোঁ, আৰু যিটো Clৰ যোনটো আছিল সেইটো Mgৰ তলত দিছোঁ, গতিকে 1 দিছোঁ। গতিকে 1টো লিখিলে নিলিখিলে একো কথা নাই। গতিকে এইটো হৈ যাব কি লৱণ MgCl2 এনেকৈ লিখা হয়। অ'কে, তো এক্সচেঞ্জ কৰি দিলে যোজ্যতা নাম্বাৰটো এক্সচেঞ্জ কৰি দিলে সেইটো হৈ যায়। অ'কে, এইটো আমাক বেলেঞ্চ কৰিব লাগিব। বেলেঞ্চ কেনেকৈ কৰিম, চ' প্ৰথমে আমি কি কৰিব লাগিব, যিটো ধাতু আছে এইটো আমাক কি কৰিব লাগে, বেলেঞ্চ কৰিব লাগে, মানে ইকুৱেল কৰিব লাগে, মানে সন্তুলিত কৰিব লাগে। চ' চোৱা মেগনেছিয়াম ইয়াত কেইটা আছে, ছাৰ ইয়াত মেগনেছিয়াম এটা আছে, ইয়াতে মেগনেছিয়াম কেইটা আছে, এটা আছে। তাৰপিছত আমাক কি দিব লাগে, অধাতু। অধাতুৰ ভিতৰত ইয়াত কি আছে, আমি জানো হাইড্ৰজেন আৰু ক্লৰিন দুয়োটা অধাতু। কিন্তু ইয়াত হাইড্ৰজেন যদি কোনো বিক্ৰিয়াত হাইড্ৰজেন অক্সিজেন থাকে, সেইটো লাষ্টত আমি বেলেঞ্চ কৰিব। তো ইয়াত চোৱা ক্লৰিন আমি কি চাইছোঁ, ইয়াতে অধাতু। তো ক্লৰিন ইয়াত কেইটা আছে, ছাৰ ইয়াতে ক্লৰিন এটা আছে, কিন্তু ইয়াতে ক্লৰিন দুটা আছে। গতিকে আমি ইয়াত এটা কি কৰিম, ইয়াত এটা 2 বহাই দিম। অ'কে, এতিয়া চোৱা তাৰপিছত লাষ্টত আমি চাম হাইড্ৰজেনটো চোৱা, হাইড্ৰজেন ইয়াত কেইটা আছে, ইয়াত দুটা আছে, ইয়াতেও এতিয়া দুটা আছে। তাৰ মানে এইটো হৈ গ'ল বেলেঞ্চ ইকুৱেশ্যন, মানে সন্তুলিত সমীকৰণ। অ'কে, এতিয়া নেক্সট কুৱেশ্যন চাম আমি। অলপ এইখিনি মচি দিছোঁ, লিখি লওঁ তোমালোকে, তাৰপিছত মচি দিছোঁ। অ'কে, লিখি ল'বা। অ'কে, এতিয়া চোৱা কুৱেশ্যনত কি কৈছিল, কুৱেশ্যনত কৈছিল লঘু ছালফিউৰিক এচিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে, তেন্তে কি কেনেকৈ উৎপন্ন হ'ব, এইটো সন্তুলিত ৰাসায়নিক সমীকৰণত লিখিব লাগে। প্ৰথমে আমি শব্দ সমীকৰণ লিখি লওঁ। চোৱা শব্দ সমীকৰণ লিখাৰ কাৰণে আমি কি কৰিম, ছালফিউৰিক এচিড লিখিম। ছালফিউৰিক এচিড কনচেপ্ট ছেম, কাৰণ ইয়াতেও এচিড আছে আৰু কি আছে, এলুমিনিয়াম এটা ধাতু হয়। গতিকে কনচেপ্ট কেনেদৰে ছেম হ'ব, কনচেপ্ট ছেম মানে এইটোৰ কথা কৈছোঁ, এচিড ধাতু প্লাছ লৱণ আৰু হাইড্ৰজেন গেছ। চোৱা আমি লিখিছোঁ লঘু ছালফিউৰিক এচিড, মানে ছালফিউৰিক এচিড লোৱা হৈছে, সংক্ষেপত লিখিছোঁ, লিখিবা তোমালোকে ছালফিউৰিক এচিড, ডাইৰেক্ট লিখিবা ছালফিউৰিক এচিড। অ'কে, প্লাছ কি হৈছে এলুমিনিয়াম, এলুমিনিয়াম তো কি দিব, অবভিয়াছলি আমি জানো এটা লৱণ দিব, লৱণটো অলপ পিছত লিখি আছোঁ, ইয়াত লৱণৰ কাৰণে ঠাই থোৱা, প্লাছ হাইড্ৰজেন গেছ লিখি দিবা, হাইড্ৰজেন গেছ। অ'কে, এতিয়া চোৱা আমি কি কৰিম, ইয়াক সন্তুলিত ৰাসায়নিক সমীকৰণত লিখিম। চ' লঘু ছালফিউৰিক এচিড মানে H2SO4 লৈছোঁ, H2HO4 প্লাছত তাৰপিছত কি লিখিব লাগে, এলুমিনিয়াম লিখি দিছোঁ, এলুমিনিয়াম পাউডাৰ, মানে অবভিয়াছলি ইয়াত এলুমিনিয়াম লোৱা হৈছে। অবভিয়াছলি ইয়াত প্ৰথমে কি উৎপন্ন হ'ব, এটা হাইড্ৰজেন গেছ উৎপন্ন হ'ব, প্লাছ এটা লৱণ উৎপন্ন হ'ব। এতিয়া লৱণটো কি হ'ব, লৱণটো হ'ব তোমালোকৰ মনত ৰাখিবা, ইয়াত লৱণটো হ'ব Al3HO4, ইয়াতটো হ'ব Al2HO3, এইটো হ'ব লৱণ। ঠিক আছে, ইয়াৰ নামটো কি, নামটো মনত ৰাখিবা এলুমিনিয়াম ছালফেট। আৰু ইয়াতচোন জাগাই শেষ হৈ গ'ল, ইয়াত লিখিবা এলুমিনিয়াম ছালফেট। অ'কে, চ' এইটো হ'ব এলুমিনিয়াম ছালফেট। এতিয়া চ' এলুমিনিয়ামৰ তলত 2 কিয় আহিল, ফ'ৰৰ তলত 3 কিয় আহিল, এইটো ছেম কনচেপ্ট, সেইটো হ'ল যোজ্যতাৰ কনচেপ্ট। কাৰণ এলুমিনিয়ামৰ যোজ্যতা কিমান আছিল, 3 হ'ব, আৰু ছালফেটৰ যোজ্যতা 2 হ'ব, সেইটো এনেকৈ লিখা হৈছে। চ' এইটো হ'ব ৰ'বা, এইখিনি মনত ৰাখি, এইখিনিৰ পৰা এইখিনিলৈ ইয়াৰ হ'ল শব্দ সমীকৰণ, এইখিনি লিখি লোৱা। অলপ জাগাটো কম হোৱাৰ কাৰণে আৰু কলমটো বেয়া, সেইকাৰণে অলপ আখৰ এনেকুৱা হৈ আছে। চ' তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা হা, ঠিক আছে। ৰ'বা, তাৰপিছত চোৱা আমি এক সন্তুলিত সমীকৰণটো কৰি লওঁ। চোৱা
সন্তুলিত কৰাৰ কাৰণে আমি কি কৰিম পেলে প্ৰথমে আমি কি কৰিম ইয়াৰ যিটো ধাতু আছে এইটো সন্তুলিত কৰিম ইয়াত চোৱা এলুমিনিয়াম কেইটা আছে এলুমিনিয়াম এটা আছে কিন্তু ইয়াত দুটা আছে গতিকে আমি ইয়াত এটা 2 দিব লাগিব এলুমিনিয়াম বেলেন্স তাৰপিছত অধাতু কি আছে ইয়াতে সালফাৰটো কিমান আছে ইয়াতে এটা আছে কিন্তু চোৱা ইয়াতে তিনিটা আছে গতিকে আমি কি কৰিছোঁ ৰবা ইয়াত এটা 3 দি দিছোঁ ক্লিয়াৰ এতিয়া চোৱা সালফাৰ ইয়াত তিনিটা কাৰণ কি এই গোটেইখিনিৰ মানে হৈছে ইয়াত 3 দি আছে গোটেইখিনিৰ বাহিৰত 3 দি আছে মানে সালফাৰত 3টা দি আছে গতিকে আমি এটা 3 দি দিছোঁ তাৰপিছত চোৱা আমি ইয়াতে কি কৰিম যেটো হাইড্ৰোজেন আছে সেইটো বেলেন্স কৰিম ইয়াত চোৱা হাইড্ৰোজেন কেইটা আছে 6টা আছে কাৰণ ইয়াত তলত 2 ওপৰত 3 এটুক দুটাক পূৰণ কৰিব লাগে মনত ৰাখিবা ঠিক আছে তলত আৰু ওপৰত দুটাক পূৰণ কৰি যিমান হয় সেইটো হ'ব ইয়াৰ সংখ্যা সো গতিকে ইয়াৰ কিমান আছে 6 আছে কিন্তু ইয়াত চোৱা হাইড্ৰোজেন ইয়াত কেইটা আছে হাইড্ৰোজেন কেৱল দুটা আছে গতিকে আমি যদি ইয়াত 3 এটা বহাই দিওঁ তেন্তে কি হৈ গ'ল ইয়াৰ সংখ্যাটো কিমান হৈ গ'ল 6 হৈ গ'ল ইয়াত চোৱা অলপ ভালদৰে লিখি দিছোঁ ইয়াত যদি এটা 3 দি দিওঁ আৰু ইয়াত এটা 3 দি দিছোঁ ওকে তো হাইড্ৰোজেন সংখ্যা 6 হৈ গ'ল এতিয়া চোৱা আমি শেষত চাম অক্সিজেন কেইটা আছে ইয়াত আছে 4টা ইয়াত 3টা গতিকে এই দুটাক পূৰণ কৰিবা 3 4 12 हो जाता है ठीक है तो 12 ইয়াত এইটো চোৱা ইয়াত কিমান আছে ইয়াতো 12 আছে চোৱা ইয়াতে 3 আৰু ইয়াতে 4 গতিকে ইয়াৰ সংখ্যা কিমান আছে 12 আছে গতিকে এটো ব্যালেন্স ওকে সো তোমালোকে লিখিলো ইয়াতে কি আছে 3 ইয়াতে ইয়াৰ তলত 2 ইয়াত চাবা এটো 4 হয় এটো 4 হয় ৰবা অলপ স্পষ্টকৈ লিখি দিছো SO4 अरे यार SO4 3 এটা পজিটিভ ওকে এটা সন্তুলিত রাসায়নিক সমীকরণ সো লাস্টটো আমি এখানে মুছি দিছো তোমরা লিখিলো প্রথমে এখানে মুছি দিছো ওকে লাস্ট কোশ্চেন কি কৈছে যে লঘু সালফিউরিক অ্যাসিডে ক্লোর গুড়ির সৈতে বিক্রিয়া দিছো আমি শব্দ সমীকৰণটো কেনেদৰে লিখিম কনসেপ্ট সেম থাকিব কাৰণ ইয়াতে লঘু ইয়াতে এসিড লো হৈছে আৰু কি হৈছে লো হৈছে তো লো হয় সো লো এটা কি ধাতু গতিকে তো আমি লিখিম লঘু সালফিউরিক হাইড্রোক্লোরিক অ্যাসিড তোমালোকে লিখিবা সম্পূৰ্ণ লিখিবা প্লাস আয়রন লোর গুড়ি মানে আয়রনৰ কথা কৈছে তো উৎপন্ন কি হ'ব এটা লবণ উৎপন্ন হ'ব লবণটো অলপ পিছত লিখি আছো আৰু কি উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব ঠিক আছে যে লবণটো কি হ'ব ইয়াত HCl প্লাস আয়রন লগত বিক্রিয়া কৰিলে মনত ৰাখিবা যে লবণ উৎপন্ন হয় সেইটো হল কি আয়রন ক্লোরাইড ওকে আৰু ইয়াত কি হ'ব হাইড্ৰোজেন গ্যাস এটা হল লবণ সো লবণটো কি আয়রন ক্লোরাইড কেনেকৈ লিখিবা আয়রন ক্লোরাইড এটা হৈ গ'ল লবণ এটা হল শব্দ সমীকৰণ এটা হল সন্তুলিত ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰিব লাগে সো ইয়াতে কেইটা আয়রন কেইটা আছে ধাতু কেইটা আছে এটা ইয়াতে সো এটা আছে ইয়াত ক্লোরিন সো তোমালোকে ইয়াত আছে দুটা কিন্তু ইয়াত আছে এটা গতিকে ইয়াত এটা যদি 2 এটা বহাই দিও হাইড্ৰোজেনৰ আগতে এটা 2 বহাই দিবা ওকে সো ক্লোরিন দুটা হৈ গ'ল এতিয়া সো হাইড্ৰোজেন কেইটা আছে ইয়াত দুটা আছে ইয়াতো দুটা আছে গতিকে এটা হল ৰাসায়নিক সন্তুলিত সমীকৰণ ইয়াত ক্লোরিনৰ তলত 2 কিয় আহিল যোজ্যতা হে আগৰ কনসেপ্টটো ঠিক আছে এটো মনত ৰাখিবা ওকে এইখিনি কমপ্লিট এতিয়া আমি কি কৰিম নেক্সট কোশ্চেন 6 লৈ আগবাঢ়ি যাম কোশ্চেন নম্বৰ 6 ত কি কৈছে যে এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰত কি থাকে হাইড্ৰোজেন থাকে কিন্তু ইহতক এসিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই এক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা কৰা সো এটো সেম কোশ্চেন আগতে আমি আলোচনা কৰিছিলো কি আছিল যে আমি কৈছিলো OH মানে এলকহল আৰু যে C6H12O6 ইয়াতো কি আছিল হাইড্ৰোজেন আছিল এলকহলতো হাইড্ৰোজেন আছিল কিন্তু এবাৰক এসিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই কিয় এটো এটা পৰীক্ষা কৰিব দিছে গতিকে আমি এটো আগতেও চাই আছো সো এক প্ৰমাণ কৰিবলৈ আমি কিছু পৰীক্ষা চাও আৰু ইয়াৰ কাৰণটো চাই লৈছো অলপ সো এলকহল আৰু গ্লুকোজৰ দৰে যৌগত হাইড্ৰোজেন আয়ন থাকিলেও হেবৰক এসিড হিচাপে শ্ৰেণীভুক্ত নকৰাৰ প্ৰধান কাৰণ হল হিয়তে পানীত দ্ৰৱিত হৈ হাইড্ৰোজেন আয়ন উৎপন্ন কৰিবলৈ
সক্ষম নহয়, যি এটা এচিডৰ মুখ্য বৈশিষ্ট্য। আমি দেখিছিলোঁ যে সিহঁতে পানীত গৈ হাইড্ৰজেন আয়নটো কিয় নিদিয়ে, কাৰণটো হৈছিল কি, কাৰণ যি OH যিটো বন্ধন থাকে সিহঁতৰ মাজত, OH বন্ধনটো অতি শক্তিশালী হোৱাৰ কাৰণে সিহঁতে পানীত গৈ হাইড্ৰজেন আয়নটো নিদিয়ে। আৰু যদি হাইড্ৰজেন আয়নটো সিহঁতে পানীত গৈ নিদিয়ে, তেন্তে সেইটো এটা এচিড হ'ব নোৱাৰে, কাৰণ এচিড হ'বলৈ হ'লে তাত কি পানীত গৈ কিনে হাইড্ৰজেন পজিটিভ আয়ন দিব লাগিব। কিন্তু এলকহল আৰু গ্লুক'জৰ দৰে যৌগবোৰে কি নকৰে, পানীত গৈ কিনে যিটো হাইড্ৰজেন আয়ন এইটো নিদিয়ে, কাৰণটো হৈছে OH বন্ধন অতি শক্তিশালী হোৱাৰ কাৰণে। অ'কে, এইটো চোৱা, ইয়াক আমি প্ৰমাণ কৰিম। চ' ইয়াক প্ৰমাণ কৰিবলৈ তলত এটা পৰীক্ষা কৰা হ'ল। ইয়াত লিখিবা কৰা হ'ল, পৰীক্ষা কৰা হ'ল। সেই পৰীক্ষাটো আমি কেনেদৰে কৰিম? চোৱা, পৰীক্ষাটো কৰাৰ কাৰণে আমি কি কৰিছোঁ, এটা বিকাল লৈছোঁ, মানে এটা পৰীক্ষা লৈছোঁ। অ'কে, তাৰপিছত কৈছে ইয়াত চোৱা, য'ত কি আছে HCl আছে, এচিড আছে, ঠিক আছে, এচিড আছে, তাত কি কৰা হৈছে, দুটা গজল ৰখা হৈছে। ইয়াত এটা গজল ৰখা হৈছে আৰু এটা গজল ইয়াত ৰখা হৈছে। অ'কে, তাৰপিছত কি কৰা হৈছে, এটা বেটাৰীৰ সহায়ত ইয়াক কানেক্ট কৰা হৈছে। অ'কে, তাৰপিছত কি কৰা হৈছে, ইয়াত এটা বাল্ব লগাই দিয়া হৈছে, অ'কে, তো এতিয়া কি কৰিছে, এই দুটাক সংযোগ কৰি দিয়া হৈছে। অ'কে, এতিয়া চোৱা, লক্ষ্য কৰাত দেখা গৈছে যে এই বাল্বটো জ্বলি উঠিছে যেতিয়া বেটাৰী কানেক্ট কৰি দিয়া হৈছে, ছুইচটো অন কৰি দিয়া হৈছে। এটা ছুইচ আছে, গতিকে যেতিয়া ছুইচটো অন কৰি দিয়া হৈছে, দেখা গৈছে যে ইয়াত যিটো বাল্ব আছে এইটো জ্বলি গৈছে। তাৰমানে দেখা গৈছে বাল্বটো জ্বলি উঠাৰ কাৰণটো হৈছে যে যেতিয়া এই এচিডৰ মাজেৰে যে HCl যেতিয়া ব্যৱহাৰ কৰা হৈছে, তাত কি আছিল, হাইড্ৰজেন পজিটিভ আয়ন আছিল। আৰু এই হাইড্ৰজেন পজিটিভ আয়ন থকাৰ কাৰণে এই চাৰ্কিটটো, এই যিটো সংযোগ আছিল, এইটো সম্পূৰ্ণ হৈ গৈছে। তাৰমানে ইফালেদি আহিছে, কাৰেণ্ট আহিছে, ইফালেদি এই পানীৰ মাজেৰে আকৌ পাৰ হৈ কেনে ইয়াত যাই কেনে এই বাল্বটো জ্বলি উঠিছে, কাৰণ ইয়াত আয়ন চলাচল হৈছে। গতিকে এই বাল্বটো জ্বলি উঠিছে HCl ব্যৱহাৰ কাৰণে, কাৰণ HCl হৈছে এটা এচিড, আৰু এইটো হৈছে এচিডৰ ধৰ্ম, কাৰণ এচিডে কি কৰে, ইয়াৰ মাজেৰে বিদ্যুৎ পৰিবহণ কৰিবলৈ সহায় কৰে। কিন্তু এতিয়া এই HClৰ ঠাইত কি ব্যৱহাৰ কৰা হৈছে, গ্লুকোজ ব্যৱহাৰ কৰা হৈছে। কি ব্যৱহাৰ কৰা হৈছে, গ্লুকোজ C6, কি ব্যৱহাৰ কৰা হৈছে, C6H12O6, বা কি ব্যৱহাৰ কৰা হৈছে, এলকহল ব্যৱহাৰ কৰা হৈছে। তেতিয়া দেখা গৈছে যে এই চাৰ্কিটটো যিটো বাল্ব ছুইচ অন কৰাৰ পিছত এই বাল্বটো জ্বলি উঠা নাই, কাৰণ তাত কি হোৱা নাই, ইয়াত যি হাইড্ৰজেন পজিটিভ আয়নৰ বা কোনো আয়নৰ ইয়াত উৎপন্ন হোৱা নাই। সেইকাৰণে কি হোৱা নাই, এই বাল্বটো জ্বলি উঠা নাই, কাৰণ এই চাৰ্কিটটো কমপ্লিট হ'বৰ কাৰণে ইফালৰ পৰা কাৰেণ্ট যাই ইফালে পাৰ হ'ব লাগিব, তেতিয়াহে ইয়াত কি হ'ব, বাল্বটো জ্বলি উঠিব। কিন্তু যিহেতু গ্লুকোজ আৰু হাইড্ৰজেনে কোনো ধৰণৰ পজিটিভ আয়ন দিয়া নাই, গতিকে ইয়াত কোনো ধৰণৰ আয়ন অহা নাই, গতিকে বাল্বটো জ্বলি উঠা নাই। চ' এইটো হৈ যাব কি, এটা পৰীক্ষা। চ' এইখিনি হ'ব আনচাৰ, এইখিনি গোটেইখিনি হ'ব আনচাৰ। অ'কে, পৰীক্ষাত আহিলে এনেকৈ লিখি দিবা। চ' নেক্সট কুৱেশ্যন কৈছে যে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে কৰে, ইয়াৰ কাৰণটো কি? এতিয়া চোৱা, আমি আগতে জানিছিলোঁ যে পাতিত পানী মানে হৈছে য'ত কি নাথাকে, কোনো ধৰণৰ আয়ন নাথাকে, বা একদম মিনাৰেল ৱাটাৰ, পিয়ৰ ৱাটাৰ বুলি যাক আমি কওঁ, তাত একো ধৰণৰ লৱণ বাগেৰা একো নাথাকে। চ' কিন্তু যি বৰষুণৰ পানী, ইয়াত কি থাকে, বিভিন্ন ধৰণৰ ধূলিকণা, লৱণ ইত্যাদিবোৰ থাকে। সেয়েহে ইয়াৰ মাজত কি থাকে, আয়ন থাকে। গতিকে এই বৰষুণৰ পানী যেতিয়া কোনো এটা বিকাৰত ৰখা হ'ব আৰু তাত যদি কি কৰা হয়, বিদ্যুৎ পৰিবহণ হ'বলৈ দিয়া হয়, তেন্তে এই বিদ্যুৎটো পৰিবহণ হয়। কিন্তু পানীত কোনো ধৰণৰ লৱণ বা কোনো ধৰণৰ আয়ন নথকাৰ কাৰণে তাত কি নহয়, একো ধৰণৰ বিদ্যুৎ চালিত নহয়। কাৰণ বিদ্যুৎ চালিত হোৱাৰ কাৰণে কি হ'ব লাগিব, তাত আয়ন থাকিব লাগিব, তেতিয়াহে তাত কি হ'ব, বিদ্যুৎ চালিত হ'ব। চ' এনচাৰটো কেনেদৰে লিখিম চোৱা, এনচাৰটো হ'ব পানীত কোনো ধৰণৰ মুক্ত আয়ন নাথাকে। অবভিয়াছলি মুক্ত আয়ন থাকিব লাগিব, তেতিয়াহে কি হ'ব, বিদ্যুৎ চালিত হ'ব। সেয়েহে বিদ্যুৎ সৰবৰাহ নকৰে। তাত কি নাই, মুক্ত আয়ন নাই, গতিকে তাত বিদ্যুৎ সৰবৰাহ নকৰে, নচলে, পৰিবহণ নহয়। গতিকে কিন্তু বৰষুণৰ পানীত বায়ুৰ পৰা CO2, ধূলিকণা আৰু লৱণ মিহলি হৈ যায়। চ' বৰষুণৰ পানীত ক'ৰ পৰা এইবোৰ আহিছে, এইটো বায়ুমণ্ডলৰ পৰা আহিছে। যেতিয়া ওপৰৰ পৰা তলত সৰি পৰিছে, তেতিয়া বিভিন্ন ধৰণৰ CO2 গেছ, ধূলিকণা আৰু বিভিন্ন ধৰণৰ লৱণ তাত মিহলি হৈ যায়। এইবোৰ পানীত কি থাকে, এই গেছবোৰ বা ধূলিকণাবোৰ এইবোৰত পানীত মিহলি হৈ কি কৰে, দ্ৰৱীভূত হৈ যায়।
আয়ন সৃষ্টি কৰে আৰু দ্ৰৱিত হৈ কি কৰে আয়ন সৃষ্টি কৰে সেয়েহে আয়নবোৰে কি কৰে বিদ্যুৎ পৰিবহণ কৰিব পাৰে সেয়েহে বৰষুণৰ পানীয়ে কি কৰে বিদ্যুৎ সৰবৰাহ কৰে ওভাৰঅল কথাটো হৈছে যে বৰষুণৰ পানীয়ে কৰে বিদ্যুৎ চালিত কৰে পৰিবহণ কৰে কিন্তু পাতিত পানীয়ে নকৰে কাৰণ তোমালোকে এইখিনি লিখি দিবা ওকে সো নেক্সট কুৱেশ্যন কৈছে যে পানীৰ অনুপস্থিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় সেম কুৱেশ্যন আমি আগতেও ডিছকাছ কৰিছোঁ কেনেকুৱা আছিল যে তাত এচিডৰ ধৰ্ম দেখুৱাবৰ কাৰণে কি লাগিব পানী লাগিব কাৰণ এচিডৰ ধৰ্ম দেখুৱাৰ কাৰণে কি লাগিব কি উৎপন্ন কৰিব লাগিব হাইড্ৰজেন গেছ উৎপন্ন কৰিব লাগিব আৰু এচিডে হাইড্ৰজেন গেছ তেতিয়াহে উৎপন্ন কৰে যেতিয়া ই পানীত যাই কেনে ভাঙি যায় তেতিয়াহে হাইড্ৰজেন উৎপন্ন কৰে কিন্তু হাইড্ৰজেন আয়ন উৎপন্ন কৰে কিন্তু ই পানীত নগ'লে কেনেকৈ উৎপন্ন কৰিব চ' সেইকাৰণে কোৱা হৈছে এনচাৰটো এনেদৰে হ'ব যে এচিড ধৰ্ম প্ৰদৰ্শন কৰিবলৈ হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰিব লাগে এই আয়নসমূহ কেৱল পানীৰ উপস্থিতিতহে সৃষ্টি হয় ওকে পানীৰ উপস্থিতিতহে এইবোৰ কি হ'ব সেই হাইড্ৰজেন আয়ন উৎপন্ন হ'ব সেয়েহে পানীৰ অনুপস্থিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে এতিয়া কিছুমানে এইটো লিখাৰ কাৰণে অসুবিধা হয় কিছুমানে কয় যে হাইড্ৰজেন আৰু হাইড্ৰনিয়াম আয়ন একে কিদৰে চ' মনত ৰাখিবা তোমালোকে যে এচিডে যেতিয়া পানীত যায় তেতিয়া কি হয় হাইড্ৰজেন আয়ন দিয়ে আৰু পানীৰ যিটো সংকেত এইটো কি H2O গতিকে এইটো যেতিয়া ইয়াত এড কৰা হয় তেন্তে কি হৈ যায় H3O পজিটিভ কাৰণ ইয়াতে হাইড্ৰজেন এটা ইয়াত আছিল দুটা গতিকে ইয়াত কেইটা হৈ গ'ল তিনিটা হৈ গ'ল অক্সিজেন এটা আছিল এটা আৰু পজিটিভ যিটো আহিব এইটো ইয়াত লিখি দিবা তো এইটোক হাইড্ৰনিয়াম আয়ন বুলি কোৱা হয় চ' এইটো অলপ কনচেপ্ট আছিল মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ ওকে তাৰপিছত চোৱা এতিয়া চোৱা নেক্সট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে বহুতে মানে ভুল কৰি দিয়ে চাবা তোমালোকে এনচাৰটো কেনেকৈ লিখিবা আৰু কুৱেশ্যনটো আগতে পঢ়ি চাওঁ কুৱেশ্যনত কৈছে যে 5টা দ্ৰব্য দিয়া আছে A, B, C, D আৰু E হাৰ্বজিন সূচকেৰে পৰীক্ষা কৰাত দেখা গৈছে যে ইয়াৰ pHৰ মান কিমান আহিছে ক্ৰমে এৰ কাৰণে 4 বিৰ কাৰণে 1 C 11 7 9 দেখুৱাইছিল কিন্তু কোনটো দ্ৰব্য আমাক সুধিছে এতিয়া কোনটো দ্ৰব্য ইয়াৰ প্ৰচম হ'ব তীব্ৰ ক্ষাৰকীয় হ'ব তীব্ৰ আম্লিক হ'ব মৃদু আম্লিক হ'ব মৃদু ক্ষাৰকীয় হ'ব এইটোৰ কাৰণে আমি এটা চিত্ৰ এটা চাইছিলোঁ নহয় 2.6ৰ সেইটো আমি এতিয়া আকৌ লৈ যাম আৰু আমি ইয়াতে বনাই লৈছোঁ চিত্ৰটো কেনেকুৱা আছিল চ' আমি চাইছিলোঁ যে কি হৈছিল যি pH এইটো এটা pH স্কেল হয় যদি আমি সোঁফালে মানে 0ৰ পৰা সোঁফালে যাই থাকোঁ ইয়াৰ pHৰ মান কি হৈ থাকে ইনক্ৰিজ হৈ থাকে ইয়াৰ মাজৰ যিটো মানে 7 সেইটোক প্ৰচম pH বুলি কোৱা হয় আৰু ইয়াৰ পিছত যদি আমি কি কৰোঁ ইয়াৰ পৰা 7ৰ পৰা যদি আমি বাওঁফালে যাওঁ তেন্তে ইয়াৰ এচিডিক কেৰেক্টাৰটো বাঢ়ি যায় আৰু সোঁফালে গ'লে কি হৈছিল ইয়াৰ বেছিক কেৰেক্টাৰটো মানে ক্ষাৰকীয় কেৰেক্টাৰটো মানে ক্ষাৰকীয় ধৰ্মটো বাঢ়ি গৈছিল ওকে আৰু বাওঁফালে গ'লে কি হৈছিল ইয়াৰ যিটো হাইড্ৰজেন গাঢ়তা সেইটো ইনক্ৰিজ হৈছিল আৰু যদি আমি সোঁফালে গৈছিলোঁ ইয়াৰ হাইড্ৰজেন গাঢ়তাটা কি হৈছিল ডিক্ৰিজ হৈ আছিল ওকে চ' এইটো চিত্ৰ আমি ইয়াত ইউজ কৰিম চ' আমাক প্ৰথমে সুধিছে pH প্ৰচম কোনটো হয় চ' pH আমি প্ৰচম কোনটো চালোঁ য'ত কি হ'ব হাইড্ৰজেন আৰু OHৰ গাঢ়তা সেম হ'ব সেইটোক প্ৰচম বুলি কোৱা হ'ব এইটো কোনটোত হয় এইটো হ'ব 7 চ' এনচাৰ ডি এৰ কাৰণে কিমান হ'ব অপশ্যন ডি ইয়ানি কি প্ৰচম 7 যেটো আছিল কোনটো আছিল 7 ইয়াত চোৱা 7 মানে ডিৰ কথা কৈছে তাৰপিছত কৈছে তীব্ৰ ক্ষাৰকীয় এতিয়া তীব্ৰ ক্ষাৰকীয় মানে হ'ব যে যিটো 7ৰ পৰা সোঁফালে আটাইতকৈ দূৰত হ'ব 7ৰ পৰা সোঁফালে আটাইতকৈ দূৰত কোনটো আছে pH কোনটো আছে সেইটো হৈছে 11 হয়নে 11টো কিমান নম্বৰত আছে চি নম্বৰত আছে 11 গতিকে তীব্ৰ ক্ষাৰকীয় বিৰ কাৰণে এনচাৰটো কি হ'ব চোৱা তোমালোকে আটাইতকৈ দূৰত এইটো দেখি আছা নাই 7ৰ পৰা তোমালোকে বা 14টো আটাইতকৈ দূৰত আছে কিন্তু অপশ্যনত কোনটো দি আছে 11 গতিকে 11টো ইয়াৰ পৰা 7ৰ পৰা আটাইতকৈ দূৰত আছে গতিকে আটাইতকৈ ক্ষাৰকীয় হ'ব এইটো তোমালোকে কনফিউজ নহ'বা চোৱা অপশ্যনত কি দি আছিল যে তীব্ৰ ক্ষাৰকীয় অপশ্যনত দি আছে 11তকৈ ওপৰত আৰু নাই গতিকে ইয়াৰ কাৰণে তীব্ৰ ক্ষাৰকীয় এতিয়া কোনটো দিম আমি দিম সেইটো হৈছে 11 ওকে চ' বিৰ কাৰণে এনচাৰটো কি দিম আমি তীব্ৰ ক্ষাৰকীয় সেইটো হৈছে C11 তাৰপিছত কৈছে তীব্ৰ আম্লিক হোৱাৰ কাৰণে 7ৰ পৰা আমি কি কৰিব লাগিব বাওঁফালে যাব লাগিব আৰু 7ৰ পৰা বাওঁফালে কোনটো দি আছে কি দি আছে চ' 7ৰ পৰা বাওঁফালে দি আছে এটা 4 আছে আৰু এটা 11 আছে কিন্তু তীব্ৰ কৈছে গতিকে তীব্ৰৰ কাৰণে আমি কি কৰিম আটাইতকৈ দূৰত কোনটো আছে 7ৰ পৰা আটাইতকৈ দূৰত আছে কি এইটো হৈছে
1 কাৰণ এইফালে আহিলে কি হয় এচিডিক যিটো ধৰ্ম সেইটো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে গতিকে ইয়াৰ আটাইতকৈ বাওঁফালে কোনটো আছে সেইটো হৈছে 1 আৰু এইটো কিন্তু কোনটো নম্বৰত দি আছে বি নম্বৰত দি আছে চ' চিৰ কাৰণে এনসাৰ হ'ব বি চিৰ কাৰণে এনসাৰ হ'ব বি তাৰপিছত সুধিছে মৃদু আমলিক হয় কিন্তু মৃদু হয় গতিকে 7ৰ আশে পাশে কোনটো আছে 4 আছে চোৱা 7ৰ আশে পাশে কি আছে ইয়াত অপশ্যনত 4 দি আছে গতিকে ইয়াৰ এনসাৰটো ডিৰ কাৰণে এনসাৰটো হ'ব এ যাৰ পিএইচৰ মান 4 মৃদু ক্ষাৰকীয় তাৰপিছত দিছে মৃদু ক্ষাৰকীয় তাৰমানে 7ৰ আশে পাশে যিটো পিএইচ অপশ্যনত দি আছে কোনটো 7 9টো দি আছে গতিকে ইয়াৰ আশে পাশে কোনটো আছে 9 আছে এনসাৰ ইৰ কাৰণে হ'ব এনসাৰ ইৰ কাৰণে হ'ব মৃদু আমলিক যিটো 9 পিএইচৰ মান কিমান 9 লাষ্টত আমাক সুধিছে ইম্পৰ্টেণ্ট দেই হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত আমাক ইয়াক সজাব লাগে হাইড্ৰজেন আয়নৰ গাঢ়তা সুধিছে গতিকে হাইড্ৰজেন আয়নৰ গাঢ়তা আমাক কি কৰিব লাগে প্ৰথমে কমটো লিখিব লাগে তাৰপিছত লাহে লাহে বৰ্ধিত ক্ৰমত মানে বেছি থকা সেইটো লাষ্টত লিখিম ওকে চ' আটাইতকৈ কম কোনটোত থাকিব হাইড্ৰজেন আয়নৰ গাঢ়তা কম কোনটোত থাকিব মনত ৰাখিবা যিটো বেছি ক্ষাৰকীয় হ'ব তাৰ মানে তাত কি আছে হাইড্ৰজেনৰ আয়নৰ গাঢ়তা তাত কি আছে কম আছে গতিকে এইটোৰ কাৰণে এনসাৰ এনেকৈ লিখিম যাৰ পিএইচৰ মান আটাইতকৈ বেছি সি হ'ব তাত কি থাকিব হাইড্ৰজেন আয়নৰ গাঢ়তা আটাইতকৈ কম হ'ব কাৰণ পিএইচ বাঢ়ি যোৱাৰ লগে লগে ইয়াত যিটো হাইড্ৰজেন গাঢ়তা এইটো কমি থাকে গতিকে আটাইতকৈ তীব্ৰ ক্ষাৰকীয় সেইটোত কি হ'ব হাইড্ৰজেন আয়ন গাঢ়তা সকলোতকৈ কম হ'ব তীব্ৰ ক্ষাৰকীয় কোনটো আছে তীব্ৰ ক্ষাৰকীয় আছে চি গতিকে প্ৰথমে কি দিছোঁ চিটো লিখিছোঁ তাৰপিছত ইয়াতকৈ অলপ হাইড্ৰজেন বেছি কাৰ হ'ব যাৰ যিটো হৈছে মৃদু ক্ষাৰকীয় তীব্ৰ ক্ষাৰকতকৈ অলপ হ'লেও হাইড্ৰজেন পৰিমাণ তাত কি থাকিব বেছি থাকিব চ' তাৰপিছত লিখিছোঁ তাৰমানে ইয়াত মৃদু ক্ষাৰক তাৰপিছত হ'ব ডিটো কিয় লিখিছোঁ প্ৰচম কাৰণ ইয়াত কি হৈছে ইকুৱেল হৈ আছে প্ৰচমত কি আছে হাইড্ৰজেন আৰু OH ইকুৱেল হৈ থকাৰ কাৰণে আমি ক্ষাৰকীয়তকৈ অলপ হ'লেও কি হ'ব ডিত হাইড্ৰজেন অলপ পৰিমাণে বেছি হ'ব ক্ষাৰকীয় তেতিয়া হয় যেতিয়া হাইড্ৰজেনতকৈ কি হৈ যায় OH বেছি হৈ যায় তেতিয়া কি কোৱা হয় ক্ষাৰকীয় কোৱা হয় কিন্তু প্ৰচম মানে ইকুৱেল আছে তাৰমানে ক্ষাৰকীয়তকৈ অলপ হ'লেও ইয়াত কি থাকিব ডিত বেছি থাকিব মানে প্ৰচমত বেছি থাকিব হাইড্ৰজেন সংখ্যা তাৰপিছত এ কৈছে মৃদু আমলিক ইয়াত অলপ ভুল হৈছে ইয়াতে নাই ঠিকে আছে এ 4 মানে এইটো কৈছে মৃদু আমলিক গতিকে আমলিকত হাইড্ৰজেন অলপ পৰিমাণে এতিয়া কি হৈ গ'ল বেছি হৈ গ'ল কিন্তু আটাইতকৈ বেছি কোনটোত হ'ব সেইটো হ'ব যিটো তীব্ৰ আমলিক হ'ব সেইটোত আটাইতকৈ হাইড্ৰজেন বেছি হ'ব ওকে এতিয়া চোৱা এইটো এইখিনি এনসাৰ লিখিলোঁ তোমালোকৰ এইখিনি হ'ব এনসাৰ ওকে লিখিলোঁ নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন ইয়াত কৈছে যে পৰীক্ষানল এ আৰু বিত সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়াম ফিটা লোৱা হ'ল পৰীক্ষানল এত হাইড্ৰক্লৰিক এচিড আৰু পৰীক্ষানলত বিত কি হৈছে এচিটিক এচিড যোগ কৰা হ'ল ঠিক আছে এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে কোনটো পৰীক্ষানলত বেছি বেগেৰে ভৰভৰণি ওলাব আৰু কিয় ওলাব এটা কনচেপ্ট আমাক জানিব লাগিব সেইটো হৈছে কি যেতিয়া কি হয় এচিড প্লাছ ধাতুৱে বিক্ৰিয়া কৰে তাৰ ফলত কি উৎপন্ন হয় আমি দেখিছোঁ লৱণ আৰু লগতে এটা হাইড্ৰজেন গেছ ওলায় এই গেছ যেতিয়া কোনো এটা বিক্ৰিয়াত উৎপন্ন হ'ব তেতিয়া তাত কি হ'ব ভৰভৰণিৰ সৃষ্টি হ'ব ওকে এতিয়া চোৱা এতিয়া আমি কি কৰিছোঁ প্ৰথমে পৰীক্ষানল এৰ কাৰণে পৰীক্ষা কৰিম পৰীক্ষানল এত কি কৰিছোঁ হাইড্ৰক্লৰিক এচিড লৈছোঁ আৰু ইয়াত কি কৰিছোঁ মেগনেছিয়ামৰ ফিটা এডাল ইয়াত কি কৰিছোঁ দিছোঁ মেগনেছিয়ামৰ ফিটা চোৱা মেগনেছিয়ামৰ ফিটা ইয়াত দিছোঁ তাৰ কাৰণে কি হ'ব ইয়াত চোৱা HCl এটা এচিড আৰু মেগনেছিয়ামৰ ফিটা এটা ধাতু গতিকে ইয়াত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব ঠিক একেদৰে আমি কি কৰিছোঁ এচিডিক এচিডৰ কাৰণে কি কৰিছোঁ ইয়াত লৈছোঁ এচিডিক এচিড আৰু ইয়াত কি কৰিছোঁ মেগনেছিয়ামৰ ফিটা দিছোঁ যাৰ ফলত ইয়াতো কি হ'ব ভৰভৰণি মানে হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু ভৰভৰণিৰ উৎপন্ন হ'ব কাৰণ ভৰভৰণি উৎপন্ন কেতিয়া হ'ব যেতিয়া হাইড্ৰজেন উৎপন্ন হ'ব গতিকে ইয়াত দুয়োটাতে কি হ'ব হাইড্ৰজেন উৎপন্ন হ'ব কাৰণ দুয়োটাই কি হৈছে দুয়োটাই এটা এচিড আৰু মেগনেছিয়ামৰ ফিটা দুয়োটাতে মেগনেছিয়ামৰ ফিটা লোৱা হৈছে গতিকে এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰি তাত হাইড্ৰজেন গেছ উৎপন্ন কৰিব আৰু লগতে কি হ'ব তাত ভৰভৰণিৰ সৃষ্টি হ'ব এতিয়া মনত ৰাখিবা ভৰভৰণি সেইটোত আটাইতকৈ বেছি বেগেৰে ওলাব যিটো
এচিড আটাইতকৈ যিটো বিকাৰত আটাইতকৈ বেছি শক্তিশালী ষ্ট্ৰং এচিড ব্যৱহাৰ কৰা হৈছে কাৰণ ষ্ট্ৰং এচিডে বেছি বেগেৰে বিক্ৰিয়া কৰিব আৰু যাৰ ফলত বেছি বেগেৰে হাইড্ৰজেন গেছ ওলাব আৰু ইয়াৰ ফলত বেছি বেগেৰে বুৰবুৰণিৰ উৎপন্ন হ'ব চ' এনচাৰটো এনেদৰে হ'ব চাবা যে পৰীক্ষানলত এত বেছি বেগেৰে বুৰবুৰণি ওলাব কাৰণটো কি এত বেছি বেগেৰে বুৰবুৰণি ওলোৱাৰ কাৰণ এইটোৱেই তাত কি কৰা হৈছে HCl ব্যৱহাৰ কৰা হৈছে যেটো হাইড্ৰক্লোৰিক এচিড এইটো হৈছে মানে বেছি শক্তিশালী কাতকে এচিডিক এচিডতকে কাৰণ এচিডিক এচিড এটা দুৰ্বল এচিড মানে উইক এচিড বুলি কোৱা হয় আৰু HCl এটা ষ্ট্ৰং এচিড শক্তিশালী এচিড বুলি কোৱা হয় তীব্ৰ এচিড বুলি কোৱা হয় গতিকে ইয়াত কি হ'ব যে পৰীক্ষানল এত বেছি বেগেৰে বুৰবুৰণিৰ ওলাব কাৰণটো হৈছে HCl এটা তীব্ৰ এচিড আনহাতে এচিডিক এচিড এটা মৃদু এচিড চ' HCl কি কৰিব HCl পানীত সম্পূৰ্ণভাৱে বিয়োজিত হৈ হাইড্ৰজেন আয়ন দিয়ে কিন্তু এচিডিক এচিডে আংশিকভাৱে বিয়োজিত হয় সেয়েহে HCl মেগনেছিয়াম ফিটাৰ সৈতে বেছি তীব্ৰভাৱে বিক্ৰিয়া কৰি অধিক হাইড্ৰজেন গেছ উৎপন্ন কৰে ফলত পৰীক্ষানল এত বুৰবুৰণি বেছি বেগেৰে ওলাব এতিয়া বুজিছা যে HCl এটা ষ্ট্ৰং এচিড গতিকে ই হাইড্ৰজেন পানীত কি দিব আটাইতকৈ বেছি দিব আৰু ইয়াৰ লগত বিক্ৰিয়া কৰি সোনকালে কি হ'ব বেছি বেগেৰে হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু বুৰবুৰণি বেছি ওলাব চ' এইটোৱে কৈছে চ' আমি চালোঁ যে এই বিকাৰত কি হ'ব বুৰবুৰণিটো বেছি ওলাব অ'কে এতিয়া নেক্সট কুৱেশ্যন 11 নম্বৰ কি কৈছে কেঁচা গাখীৰৰ pHৰ মান কি বুলি কৈছে 6 ই দৈত পৰিণত হ'লে pH সলনি হ'বনে এক ব্যাখ্যা কৰিব লাগে চ' আমাক কৈ দিছে যে ইয়াৰ যিটো pH কেঁচা গাখীৰৰ যিটো pH সেইটো কিমান আছে 6 আছে গতিকে ই যেতিয়া দৈত পৰিণত হ'ব কেঁচা গাখীৰ যেতিয়া দৈত পৰিণত হ'ব তেন্তে ইয়াৰ pHৰ কিবা সলনি হ'ব নেকি চ' pH 6 মানে কি বুজায় pH 6 মানে এইটোৱে বুজায় যে এইটো কি হ'ব অলপ পৰিমাণে মৃদু আমলিক হ'ব কাৰণ 7 পৰা 12 ফালে আছে গতিকে মৃদু পৰিমাণে আমলিক হ'ব এতিয়া কৈছে যদি ই দৈত পৰিণত হৈ যায় ইয়াৰ pHৰ কেনেদৰে পৰিৱৰ্তন হ'ব হয় যদি কেনেকৈ হ'ব এইটো ক'ব লাগে এতিয়া চোৱা এনচাৰটো হ'ব এনেদৰে চোৱা যে কৈছে হয় pH সলনি হয় তাৰপিছত কৈছে কেঁচা গাখীৰৰ pH প্ৰায় 6 গতিকে ই এটা কি মৃদু আমলিক যেতিয়া ই দৈলৈ পৰিণত হয় মনত ৰাখিবা কেঁচা গাখীৰ এটা দৈত পৰিণত কেতিয়া হয় যেতিয়া লেক্টোবেচিলাছ বেক্টেৰিয়া তাত কি কৰে ক্ৰিয়া কৰে ইয়াৰ ফলত কি হয় তাত লেক্টিক এচিড উৎপন্ন হয় এইটো কৈছে তেতিয়া কি হয় ই দৈলৈ পৰিণত হয় তেতিয়া কি লেক্টোবেচিলাছ বেক্টেৰিয়াৰ ক্ৰিয়াত লেক্টিক এচিড উৎপন্ন হয় এই এচিডৰ বাবে দৈৰ pH প্ৰায় কি হৈ যায় 4 পৰা 5 লৈ কমি যায় অৰ্থাৎ ই অধিক আমলিক হৈ পৰে এইটোই কৈছে যে ই যেতিয়া দৈলৈ পৰিণত হয় তাৰমানে তাত কি হৈ যায় লেক্টিক এচিড আহি যায় ইয়াৰ ফলত ইয়াৰ যিটো pHৰ মান এইটো 4 পৰা 5 লৈ কি হৈ যায় কমি যায় অৰ্থাৎ ই অধিক আমলিক হৈ যায় তাৰমানে কৈছে এনেদৰে কি হৈ যায় ইয়াৰ pHৰ হাল সলনি হৈ থাকে কেঁচা গাখীৰৰ পৰা দৈলৈ পৰিণত হ'লে আগতে আমি দেখিছিলোঁ কেঁচা গাখীৰৰ পৰিমাণ 6 আছিল pHৰ মান 6 আছিল কিন্তু দৈত যেতিয়া পৰিণত হ'ল দেখা গ'ল ইয়াৰ pHৰ মান 4 বা 5 লৈ হৈ গ'ল তাৰমানে ইয়াৰ pHৰ যেটো চেঞ্জ সেইটো হৈছে এইটো নেক্সট কুৱেশ্যন কৈছে যে এজন গোৱালে কেঁচা গাখীৰত কি কৰিলে সামান্য পৰিমাণে বেকিং সোডা যোগ কৰিলে এতিয়া আমাক সুধিছে যোগ কৰাৰ পিছত আমাক সুধিছে যে কিয় তেওঁ কেঁচা গাখীৰৰ pHৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে দ্বিতীয় সুধিছে বিত সুধিছে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় অ'কে ইয়াত যিটো বেকিং সোডাৰ কথা কৈছে এইটো মনত ৰাখিবা এইটো এটা ক্ষাৰকীয় প্ৰকৃতিৰ হয় ঠিক আছে বেকিং সোডা এটা কি ক্ষাৰকীয় প্ৰকৃতিৰ অ'কে চ' প্ৰথমে আমাক কি সুধিছিল কিয় তেওঁ কেঁচা গাখীৰৰ pHৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে চ' এনচাৰটো আমি ইয়াত লিখিম যে কেঁচা গাখীৰৰ pHৰ মান কিমান হয় 6 হয় আমি আগৰ কুৱেশ্যনটো জানিলোঁ চ' 6 হয় pHৰ মান 6তকৈ কম হ'লে ই কেঁচা গাখীৰ কি হৈ যায় দৈত পৰিণত হয় আমি চালোঁ যে লেক্টোবেচিলাছ বেক্টেৰিয়াৰ দ্বাৰা যেতিয়া এচিডিক হৈ গৈছিল গাখীৰটো তেতিয়া কি হৈছিল দৈত পৰিণত হৈছিল গতিকে এচিডৰ গুণ পায় অ'কে চ' গতিকে দৈত পৰিণত নহ'বলৈ গোৱালে কেঁচা গাখীৰত বেকিং সোডা যোগ কৰি pHৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে চ' যেতিয়া কেঁচা গাখীৰত যেতিয়া কি কৰা হ'ব বেকিং সোডা এড কৰা হ'ব কাৰণ বেকিং সোডা হৈছে এটা ক্ষাৰকীয় প্ৰকৃতিৰ যেতিয়া কেঁচা গাখীৰত দিয়া হ'ব ইয়াৰ যিটো pHৰ মান 6 আছিল আগতে কেঁচা গাখীৰৰ মান 6 আছিল যেতিয়া ক্ষাৰকীয় প্ৰকৃতিৰ বেকিং সোডা ইয়াত যেতিয়া এড কৰা হ'ব তাৰমানে ইয়াৰ যিটো pH মান 7 8 ইয়ালৈ ইমানলৈ কি হৈ যাব পৰিৱৰ্তন হৈ যাব গতিকে যেতিয়া 7 8 pH লৈ পৰিৱৰ্তিত হৈ গ'ল অলপ পৰিমাণে কি হৈ গ'ল ক্ষাৰকীয় হৈ গ'ল এতিয়া ক্ষাৰকীয়ৰ পৰা আকৌ যেতিয়া এই কি হ'ব এচিডিক হ'বলৈ আৰম্ভ কৰিব তেতিয়া
অলপ সময় কি ল'ব সময় ল'ব হয়নে কাৰণ লেক্টোবেচিলাছ বেক্টেৰিয়া কি কৰিব সদায় বিক্ৰিয়া কৰি থাকিব বিক্ৰিয়া থকাৰ পিছত যেতিয়া গাখীৰত লাহে লাহে এচিড যোগ হৈ থাকিবলৈ আৰম্ভ কৰিব যদি কেৱল 6ত থাকে তেন্তে সোনকালে দৈত পৰিণত হৈ যাব মানে 5-4লৈ সোনকালে pH আহি যাব কিন্তু যদি 7-8ত থাকে তেন্তে লেক্টোবেচিলাছ বেক্টেৰিয়াৰ যিটো প্ৰক্ৰিয়াৰ দ্বাৰা যিটো এচিড উৎপন্ন হ'ব তাৰ পৰা মানে 7-8ৰ পৰা যেতিয়া 4-5লৈ আহিব বিচাৰিব তেন্তে অলপ সময় ল'ব ঠিক আছে সেইকাৰণে কি কৰে গোৱালে যাতে কি সোনকালে দৈত পৰিণত নহয় গাখীৰখিনি সেইকাৰণে কি কৰে এচিডিক বেছিক প্ৰকৃতিৰ মানে ক্ষাৰকীয় প্ৰকৃতিৰ বেকিং সোডা ইয়াতে এড কৰি দিয়ে ওকে এতিয়া বুজিলা এতিয়া চোৱা নেক্সট কৈছে যে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় তো কনচেপ্টটো সেমেই কাৰণ তাত কি হৈছে বেছি ক্ষাৰকীয় হৈ যোৱাৰ কাৰণে কি হৈ যায় অলপ সময় লয় দৈত পৰিণত হ'বৰ কাৰণে সো এনসাৰটো কেনেদৰে লিখিবা যেহেতু গাখীৰখিনি বেকিং সোডা যোগ কৰি গাখীৰখিনি ক্ষাৰকীয় কৰি লোৱা হয় গতিকে ইয়াত pHৰ মান 6তকৈ বেছি হয় 7-8লৈ হয় কিন্তু আমি জানো যে দৈৰ pHৰ মান 6তকৈ কম হয় কাৰণ আমি জানো দৈ হ'বলৈ হ'লে 4-5 pH লাগে সেয়েহে গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কাৰণ কি কৰে সেইখিনি 7-8ৰ পৰা যেতিয়া কি হৈ যায় 4-5 আহিবলৈ আৰম্ভ কৰে তেন্তে ইয়াত যিটো বেক্টেৰিয়াৰ যিটো ক্ৰিয়া সেইটো অলপ সময় বেছি লয় সো সেইকাৰণে কি হয় দৈ হ'বলৈ বেছি সময় লাগে ওকে সো এতিয়া 13 নম্বৰ কুৱেশ্যনত কি কৈছে প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে কিয় সো প্লাষ্টাৰ অফ পেৰিছ হৈছে এটা পাউডাৰ জাতীয় বস্তু পাউডাৰ হয় মানে ইয়াক কি কৰে সোনকালে বায়ুমণ্ডলৰ পৰা পানী শোষণ কৰি ল'ব পাৰে আৰু যেতিয়া প্লাষ্টাৰ অফ পেৰিছ যেতিয়া পানীৰ সংস্পৰ্শত আহে কি হৈ যায় জিপছামলৈ পৰিৱৰ্তন হৈ যায় আৰু জিপছাম এটা হৈছে কঠিন পদাৰ্থ গোটা পদাৰ্থ ঠিক আছে সো ইয়াত আমি এনেকৈ লিখিব পাৰোঁ সো এনসাৰটো হ'ব যে প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ সংকেতটো জলীয় বাষ্পৰ সংস্পৰ্শে আহিলে পানী শোষণ কৰি জিপছাম নামৰ এবিধ কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হয় যাৰ ফলত ব্যৱহাৰ অনুপযোগী হৈ পৰে কাৰণ আমি জানো যে প্লাষ্টাৰ অফ পেৰিছৰ দ্বাৰা আমি কি কৰোঁ ভঙা হাড় ডাক্তৰে কি কৰে জোৰা দিবলৈ ব্যৱহাৰ কৰা হয় কিন্তু যেতিয়া জলীয় বাষ্পৰ সংস্পৰ্শত আহি জিপছামলৈ কনভাৰ্ট হৈ যাব ইয়াক আমি তেতিয়া ভঙা হাড় জোৰ দিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ টান পদাৰ্থলৈ পৰিৱৰ্তন হৈ যাব গোটা পদাৰ্থলৈ কঠিন পদাৰ্থলৈ পৰিৱৰ্তন হৈ যাব গতিকে আমি ইয়াক তেতিয়া ব্যৱহাৰ কৰিব নোৱাৰি সেইকাৰণে কৈছে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে সেয়েহে ইয়াক জলীয় বাষ্পৰ সোমাব নোৱাৰা পাত্ৰত থ'ব লাগে গতিকে কি কৰিব লাগে প্লাষ্টাৰ অফ পেৰিছ যিটো পাউডাৰ জাতীয় পদাৰ্থ থাকে সেইবোৰক আমি কি কৰোঁ জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত আমি কি কৰি দিওঁ বন্ধ কৰি থৈ দিওঁ ওকে এতিয়া চোৱা লাষ্ট কুৱেশ্যন আৰু এইটো আমাৰ অনুসৰণিৰ লাষ্ট কুৱেশ্যন হয় এইটো চেপ্টাৰৰ লাষ্ট কুৱেশ্যন হয় কুৱেশ্যনত কি কৈছে চোৱা প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা সোডা আৰু বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ওকে প্ৰশমন বিক্ৰিয়া মানে কি যে মনত ৰাখিবা এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু ইয়াৰ ফলত কি উৎপন্ন হয় লৱণ আৰু পানী উৎপন্ন হয় ঠিক আছে সো আমি এনসাৰটো এনেদৰে লিখোঁ সো প্ৰশমন বিক্ৰিয়াটো কি সো প্ৰশমন বিক্ৰিয়া কৈছে যে যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ওকে উদাহৰণটো এটা দিছে HCl এটা এচিড তাৰপিছত কি কৰিছোঁ ইয়াত এটা ক্ষাৰক দিছোঁ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কি হৈছে এটা লৱণ উৎপন্ন হৈছে আৰু এটা পানী উৎপন্ন হৈছে ইয়াকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু এইটো হৈছে এটা এক্সাম্পল তাৰপিছত আমাক কি সুধিছিল তাৰপিছত সুধিছে দুটা উদাহৰণ দিয়া দিব দিছে আৰে ইয়াৰ আৰু এটা উদাহৰণ দিব লাগিব ৰ'বা আৰু এটা লিখিব লাগিব সেইটো হৈছে কি আমি লিখি দিছোঁ H2SO4 H2SO4 মানে KOH 2KOH এইটো হৈছে এচিড ক্ষাৰ আৰু কি কৰিব লাগে সো ইয়াত উৎপন্ন কি হ'ব ৰ'বা ইয়াত লিখি দিছোঁ K2SO4 2H2O সো এইটো এটা এক্সাম্পল এইটো হ'ল 1 নম্বৰ এক্সাম্পল এইটো হৈছে 2 নম্বৰ এক্সাম্পল তাৰপিছত কি সুধিছিল আমাক তাৰপিছত সুধিছিল যে কাপোৰ ধোৱা সোডা আৰু বেকিং সোডা দুটাকৈ ব্যৱহাৰ লিখিব লাগে কাপোৰ ধোৱা সোডা ইয়াত চোৱা কাপোৰ ধোৱা সোডাৰ দুটা ব্যৱহাৰ হ'ল যে কাপোৰ ধোৱা সোডা ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় ঘৰুৱা চাফাই কামত বিভিন্ন চাফাই কামত আমি কি কৰোঁ এই কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰোঁ তাৰপিছত
পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয়। পানীৰ স্থায়ী কঠিনতা মানে আগতে মই অলপ বুজাই দিছিলোঁ তোমালোকক মনত পেলোৱা যদি কি কৰা হৈছিল যে পানীৰ স্থায়ী কঠিনতা মানে হৈছে যে এই পানীৰ দ্বাৰা আমি কি কৰিব নোৱাৰি সোনকালে কাপোৰ ধুই আমি চাফা কৰিব নোৱাৰি। গতিকে যেতিয়া এই কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয় এই পানীৰ যিটো স্থায়ী কঠিনতা দূৰ হৈ পানী কি হৈ যায় ছফ্টিং হৈ যায়, কোমল হৈ যায়, যাৰ ফলত কাপোৰ আমি বেছিকৈ চাফা কৰিব পাৰি। আৰু এই পানীৰ দ্বাৰা যদি কাপোৰ ধোৱা হয় কাপোৰ বেছি চাফা হয়। চ' সেই কামত আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ। ঠিক আছে, এই দুটা হ'ল কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ। তাৰপিছত বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ। বেকিং ছ'ডাৰ ব্যৱহাৰ হ'ল বেকিঙত মানে বিভিন্ন কুকিঙত মানে বিভিন্ন খাদ্যবস্তু বনোৱাৰ কাৰণে যেনেকৈ কেক, পাউৰুটি, বিস্কুট ইত্যাদি ফুলাবলৈ কি কৰা হয় এই বেকিং ছ'ডা ব্যৱহাৰ কৰা হয়। আৰু কি লাষ্টত কৈছে বেকিং ছ'ডা অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়। বেকিং ছ'ডা অম্লনাশক হিচাপে যেনেকৈ অম্লনাশক মানে কি যে এচিডিটি হৈ যদি যায়, বেছি যদি অম্ল হৈ যায় পেটত তেন্তে আমি কি কৰোঁ এই বেকিং ছ'ডা যদি ব্যৱহাৰ কৰোঁ তেন্তে কি হৈ যায় এই অম্লটো নিশেষ হৈ যায়, নাশ হৈ যায়। চ' ইয়াক আমি কি কৰিব পাৰি অম্লনাশক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। চ' এইটো আছিল আমাৰ এইটো চেপ্টাৰ লাষ্ট কুৱেশ্যন। অ'কে, তো তোমালোকে আই হোপ কি তোমালোকে সকলোকেইটা বুজি পাইছা। ইয়াৰ ভিতৰত যদি কাৰোবাৰ কোনো ডাউট থাকে তেন্তে তোমালোকে মই আগতে কৈ দিছোঁ যে আমাৰ প্লেলিষ্টত কি আছে এই চেপ্টাৰৰ গোটেইকেইটা প্ৰশ্নৰ এটা এটাকৈ এক্সপ্লেনেশ্যনৰ সৈতে আমি আলোচনা কৰিছোঁ। তাৰ পৰা তোমালোকে দেখিব পৰা ইয়াত যদি কোনোবা এটা ডাউট থাকি যায়। ঠিক আছে, চ' ব'লা আজি আমি ইয়াতে এই ভিডিঅ'টো সমাপ্ত কৰোঁ। ঠিক আছে, থেংক